Hello my dear student, welcome back to my YouTube channel. যিহেতু 13 ফেব্ৰুৱাৰী তোমালোকৰ সোশ্যাল সায়েন্সৰ এক্সাম আছে আৰু বহুতৰে সোশ্যাল সায়েন্স বুলি ক'লে বহুত ভয় এটা সোমাই থাকে যে সোশ্যাল সায়েন্সৰ পৰা কোৱেশ্চন কমন পেলাবলৈ অসুবিধা হয় গতিকে তেনে ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বা তোমালোকৰ সুবিধাৰ্থে মই সোশ্যাল সায়েন্সৰ ভূগোল পাৰ্টৰ পৰা অহাৰ সম্ভাৱনা থকা অৰ্থাৎ যিবোৰ কোৱেশ্চন ফাইনেল এক্সামত আহিবই বুলি কনফাৰ্ম তেনেবোৰ কোৱেশ্চন লৈ এই ভিডিওটো ডিসকাস কৰিব গৈ আছো গতিকে ভিডিওটো স্কিপ নকৰি তোমালোকে শেষলৈকে চাবা আৰু শেষত মোক ভিডিওটো কেনে পালা জনাবলৈ নেপাহৰিবা ওকে লেটস ষ্টাৰ্ট দা মেইন ভিডিও তোমালোকৰ ভূগোল পাৰ্টৰ প্ৰথম চেপ্টাৰটো হৈছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ অৰ্থনৈতিক ভূগোল আৰু বিষয়বস্তু আৰু সম্পদ চেপ্টাৰটোৰ প্ৰথম আহিবলগীয়া কোৱেশ্চনটো হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে আহিব গতিকে তোমালোকে অৰ্থনৈতিক ভূগোল কাক বোলে এইখিনি লিখি দিব লাগিব যে যি শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে যেহেতু ভিডিওটো বহুত বেছি দীঘল হৈ যাব গতিকে মই তোমালোকৰ লগত আনসাৰখিনি ডিসকাস নকৰো তোমালোকক অকল কোৱেশ্চনখিনিহে দেখুৱাই যাম নেক্সট এই চেপ্টাৰটোৰ পৰা আহিবলগীয়া অন্য এটা কোৱেশ্চন হৈছে এটো হৈছে যে ভূগোল অৰ্থনৈতিক ভূগোলৰ আধুনিক অৰ্থনৈতিক ভূগোলৰ বৃত্তি স্বৰূপ বুলি কাক গণ্য কৰা হয় হেতু আহিব পাৰে নেক্সট আহিব পাৰে অৰ্থনৈতিক বৃত্তি কাক বোলে অৰ্থনৈতিক বৃত্তি কেই প্ৰকাৰ আৰু কি কি হেতু আহিব পাৰে প্ৰাথমিক বৃত্তি আৰু দ্বিতীয়ক বৃত্তিৰ মাজত পাৰ্থক্য আহিব পাৰে উদাহৰণ আহিব পাৰে যে প্ৰাথমিক বৃত্তিৰ উদাহৰণ লিখা দ্বিতীয়ক বৃত্তিৰ উদাহৰণ লিখা তৃতীয়ক বৃত্তিৰ উদাহৰণ লিখা চতুৰ্থক বৃত্তিৰ উদাহৰণ লিখা গতিকে এই বৃত্তি কিটাই কোনটো কি কাক কি বুজাইছে ডেফিনেশন সমূহ সম্পূৰ্ণ কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈ থাকিলে ভাল কাৰণ ইয়াৰ ওপৰত কোৱেশ্চন আহি থকা দেখিবলৈ পোৱা যায় আৰু মই ভাবো যে তোমালোকৰ এবাৰ প্ৰশ্নটো এই টপিকটোৰ ওপৰত অসমৰ অৰ্থনৈতিক কাৰ্য টপিকটোৰ ওপৰৰ পৰা এটা নহয় এটা কোৱেশ্চন আহাটো কনফাৰ্ম নেক্সট আহিব যে তোমালোকৰ যিটো অৰ্থনৈতিক ভূগোল আছে তাৰ শাখাবিলাকৰ বিষয়ে আহিব যে দুটা শাখাৰ নাম লিখা দুটা প্ৰশাখাৰ নাম লিখা গতিকে ইয়াতে ধুনীয়াকৈ দিয়া আছে গতিকে ইয়াৰ পৰা তোমালোকে লিখিলেই হ'ল নেক্সট অন্য এটা কোৱেশ্চন আহিছে যেহেতু এবাৰ টেষ্ট পৰীক্ষাটো দেখিবলৈ পোৱা গৈছে কোৱেশ্চনটো হৈছে বহনক্ষম উন্নয়ন কি বহনক্ষম উন্নয়নৰ ওপৰত কিহৰ কাৰণে গুৰুত্ব দিব লাগে বা বহনক্ষম উন্নয়নে আমাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰিব পাৰে সেই কথাটো প্ৰশ্ন বহুতো টেষ্ট পেপাৰত অহা দেখিবলৈ পোৱা গৈছে গতিকে তোমালোকে নিশ্চয় পঢ়িছা তাৰ ওপৰতো আহিব যদি নাই পঢ়া তেলে সোনকালে তোমালোকে টপিকটোৰ ওপৰত পঢ়ি লবা বহনক্ষম উন্নয়ন যাক ইংলিছত কোৱা হৈছে সাস্টেইনেবল ডেভেলপমেন্ট নেক্সট এই যেটো এটা ঘৰৰ ভিতৰ দিয়া আছে তোমালোকে দেখিছা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু বিষয়বস্তুসমূহ এই ঘৰটো তোমালোকে সুন্দৰকৈ পঢ়িবা কৃষি ভূগোলৰ বিষয়বস্তু কি ঔদ্যোগিক ভূগোলৰ বিষয়বস্তু কি সম্পদ ভূগোলৰ বিষয়বস্তু কি পৰিবহন ভূগোলৰ বিষয়বস্তু কি সুন্দৰকৈ এই ঘৰটো পঢ়ি যাবা তেতিয়া ইয়াৰ পৰাই যথেষ্ট কোৱেশ্চন তোমালোকৰ কমন পৰিব নেক্সট আহিছে কোৱেশ্চন আহিব পাৰে সম্পদ কাক বোলে সম্পদ কেই প্ৰকাৰ আৰু কি কি বা হেতু আহিব পাৰে নহলে আহিব পাৰে যে সম্পদৰ বৈশিষ্ট্য কেইটা আৰু কি কি এটা সম্পদ হ'বলৈ হলে বস্তুটোত কি কি গুণ থাকিব লাগিব হেতু আহিব পাৰে সম্পদ হ'বলৈ হলে এটা বস্তুত কি কি গুণ থাকিব লাগিব তিনটা গুণ থাকিব লাগিব এটা হৈছে কাৰ্যকাৰিতা ফাংচনেলিটি উপকাৰিতা ইউটিলিটি আৰু এটা হৈছে পৰিৱৰ্তনশীল যাক কোৱা হৈছে ডাইনামিক নেক্সট আহিব যে সম্পদ হিচাপে বা উপভোক্তা হিচাপে সম্পদ কেনে ধৰণে জড়িত সম্পদ আৰু মানুহৰ লগত মানুহ আৰু সম্পদৰ মাজত সম্পৰ্ক আহিব পাৰে যে মানুহ আৰু সম্পদৰ মাজত সম্পৰ্ক দুই ধৰণৰ উৎপাদক হিচাপে আৰু উপভোক্তা হিচাপে হেতু আহিব পাৰে নেক্সট আহিব পাৰে মানৱ সৃষ্ট সম্পদ কাক বোলে প্ৰাকৃতিক সম্পদ কাক বোলে মানৱ সম্পদ কাক বোলে এইখিনি আহিব যে মানুহক মানৱ সম্পদ বুলি কয় নহয় জানো হিউম্যান ৰিসোৰ্স যে মানুহক মানৱ সম্পদ বুলি কিয় কোৱা হয় হেতু আহিব পাৰে নেক্সট আহিব পাৰে তোমালোকে মোৰ এমসিকিউ সিৰিজ বোৰ যদি সোৱানে চাই লবা এইবিলাক এমসিকিউ আহিছে আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আহিছে যে নিউট্ৰাল ষ্টাফ কি কাক নিউট্ৰাল ষ্টাফ বুলি কয় এইবোৰ আহিছে তাৰছতে ৰেসিস্ট্যান্ট বুলিলে কি বুজা প্ৰতিৰোধক কি সেইবোৰ আহে আহিব পাৰে তাৰপিছতে নেক্সট এটো আহিব পাৰে যে দামোদৰ নদী কোন জিলাত অৱস্থিত ভাৰতৰ কোন জিলাত দামোদৰ নদী আছে
জিলাহে আহিছে কোন ৰাজ্যত অৱস্থিত গতিকে তোমালোকে পশ্চিম বংগ লিখিব লাগিব এই ধৰণৰ কোৱেশ্যনো কেতিয়াবা আহি যায় খপককে যিহেতু এমসিকিউত বিভিন্ন ধৰণৰ কোৱেশ্যন আহিব পাৰে গতিকে তোমালোকে গোটেই চেপ্টাৰটো সুন্দৰকৈ পঢ়ি ইয়াৰ গোটেই কনসেপ্টটো ক্লিয়াৰ হৈ থকাটো তোমালোকৰ খুবেই বেছি প্ৰয়োজন বৰ্তমান সময়ত তেতিয়াহে তোমালোকৰ কোৱেশ্যন কমন পৰিব নেক্সট যেহেতু এই কোৱেশ্যনটো খুব বেছি ইম্পৰ্টেন্ট এটো হৈছে সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য কি এটো তোমালোকে চাবাই সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্য তোমালোকে চাবা নেক্সট যে দুটা সম্পদৰ উদাহৰণ দিয়া আহিব পাৰে বা দুটা সম্পত্তিৰ উদাহৰণ দিয়া আহিব পাৰে আৰু এই তালিকাখন দেখিছানে সম্পদৰ বিভিন্ন প্ৰক্ৰিয়া সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি সম্পদ কেই প্ৰকাৰৰ গঠন অনুসৰি কেই প্ৰকাৰৰ উপলব্ধ স্থায়িত্ব অনুসৰি সম্পদ কেই প্ৰকাৰৰ মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদ কেই প্ৰকাৰৰ এই গুটি ঘৰটো এই বক্সটোৰ ভিতৰত থকা কথাখিনিও তোমালোকে খুব সুন্দৰকৈ পঢ়ি যাবা ইয়াৰ পৰা কোৱেশ্যন কমন পৰিব নেক্সট এইখিনি কথা ইয়াতে লিখা হিচাপে দিয়া আছে যে সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ প্ৰাকৃতিক সম্পদ কাক বোলে বা দুটা প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিবলৈ আহিব নেক্সট মানৱ সৃষ্ট সম্পদৰ উদাহৰণ দিবলৈ আহিব বা মানুহক মানৱ সৃষ্ট সম্পদ বুলি কিয় কোৱা হয় হেতু আহিব তাৰ পিছতে এটো আহিব পাৰে যে মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে জাপান সুইজাৰলেণ্ড টাইৱান সিংগাপুৰ দক্ষিণ কোৰিয়া আদি দেশবোৰ প্ৰয়োজনীয় বহু প্ৰাকৃতিক সম্পদ তথা উদ্যোগৰ বাবে প্ৰয়োজনীয় নিজা কেঁচামাল সামগ্ৰীৰ অভাৱতো আজি পৃথিৱীৰ একোখন অগ্ৰগণী আৰু সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হৈছে গতিকে হেতু আহিব পাৰে যে ভাৰতৰ বা আমাৰ পৃথিৱীখনৰ দুখন সমৃদ্ধিশালী দেশৰ উদাহৰণ দিবলৈ আহিব পাৰে যে দুখন সমৃদ্ধিশালী দেশৰ নাম লিখা এনেকৈ আহিব পাৰে জীৱীয় আৰু অজীৱীয় সম্পদ কি ইহঁতৰ উদাহৰণ আহিব পাৰে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ মানে কি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি হেতু আহিব পাৰে তাৰ পিছতে এনেকুৱা এমসিকিউ থাকিব পাৰে যে কেইটামান সম্পদৰ উদাহৰণ দিয়া আছে এতিয়া তাৰ পৰা নৱীকৰণযোগ্য সম্পদ উলিওৱা বা তাৰ পৰা অনৱীকৰণযোগ্য সম্পদক উলিওৱা এনেকুৱা ধৰণৰ কোৱেশ্যনো আহি থকা দেখিবলৈ পোৱা যায় নেক্সট ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদৰ বিষয়ে আহিব পাৰে যে এটো দিয়া থাকিলে যে ইয়াৰ পৰা ব্যক্তিগত সম্পদ কোনটো উলিওৱা তোমালোকে দেখুৱা এমসিকিউ আহিব পাৰে নেক্সট ন্যাশনাল ৰিসোৰ্সৰ বিষয়ে আহিব পাৰে ন্যাশনাল ৰিসোৰ্স কি বা ন্যাশনাল ৰিসোৰ্সৰ উদাহৰণ আহিব পাৰে নেক্সট ইন্টাৰনেশনাল এণ্ড ওয়াৰ্ল্ড ৰিসোৰ্স আন্তৰ্জাতিক বা বিশ্ব সম্পদৰ বিষয়ে আহিব পাৰে উদাহৰণ আহিব পাৰে নেক্সট আৰু এটা কোৱেশ্যন খুব আহি থকা দেখিবলৈ পোৱা যায় হেতু হৈছে চিৰ বিৰাজমান সম্পদ বা ইউবিকুইটাছ ৰিসোৰ্স বুলি কোৱা হয় সেই সম্পদবোৰ কি ক'ত পোৱা যায় হেতু আহিব পাৰে আৰু লোকেলাইজ ৰিসোৰ্স কি কাক কোৱা হয় হেতু আহিব পাৰে নেক্সট সম্পদৰ সংৰক্ষণৰ অৰ্থ কি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে আৰু সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি হেতু কোৱেশ্যনো খুব আহি থকা দেখিবলৈ পোৱা যায় এটা সম্পদ সংৰক্ষণ কৰিবলৈ হলে আমি কিছুমান সম্পদ সংৰক্ষণ কাক বোলে হেতু কোৱেশ্যনো আহি থাকে যেহেতু জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আমাৰ বিশ্বত বিভিন্ন ধৰণৰ সম্পদ ব্যৱহাৰ হৈ যায় গতিকে সম্পদবিলাক যাতে আমি কনজাৰ্ভ কৰিব পাৰো তাৰ কাৰণেও কিহৰ কাৰণে কনজাৰ্ভেশ্যন প্ৰয়োজন হেতু খুব ইম্পৰ্টেন্ট কোৱেশ্যন যে সম্পদ কিয় সংৰক্ষণ কৰাটো প্ৰয়োজন হেতু আহিব দেই হেতু খুব ইম্পৰ্টেন্ট কোৱেশ্যন নেক্সট এটো আহিব পাৰে যে কেইটামান অসমৰ কেইটামান মূল্যবান উদ্ভিদৰ নাম আহিব পাৰে যে দুটা অসমত পোৱা দুবিধ মূল্যবান উদ্ভিদৰ নাম লিখা এনেকৈ আহিব পাৰে নহলে এনেকৈ হ'ব পাৰে যে বিলুপ্তি হ'ব ধৰা প্ৰাণী বুলি কৈ পেলাই তাতে অপচন কেইটামান থাকিব তাৰ ভিতৰত সেই অপচন কেইটা দি দিব গতিকে বিলুপ্তি হ'ব ধৰা প্ৰাণী কি কি ইয়াতে নাম আছে তোমালোকে ইয়াৰ পৰা চাই যাবা নামকেইটা সুন্দৰকৈ তাৰ পিছত তোমালোকক অকমান খৰকে কৈছো যেহেতু ভিডিওটো খুব বেছি দীঘল হ'ব আৰু গোটেইকেইটা 4টা চেপ্টাৰৰ বিষয়ে তোমালোকক কম গতিকে মই খুব স্পীডত কৈছো ভিডিওটো যদি তোমালোকে কিবা ইয়াৰ ভিতৰত কিবা নুবুজা থাকে মোক কমেন্টত জনাবা মই নিশ্চয় নহলে মোৰ হোৱাটসএপ গ্ৰুপতো জয়েন হৈ ল'ব পাৰিবা নেক্সট হৈছে মাছ এবিধ অনৱীকৰণ প্ৰাকৃতিক সম্পদ মাছ কি সম্পদ হয় হেতু আহিব পাৰে তাৰ পিছতে বিশ্বজুৰি জনসংখ্যা বৃদ্ধি হৈছে গতিকে জনসংখ্যা বৃদ্ধিৰ ফলত আমাৰ পৰিবেশত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বা এই যদি সমস্যাৰ সৃষ্টি হয় যে এইবিলাক সমস্যা নোহোৱা কৰিবলৈ আমি কেনেকুৱা পদক্ষেপ লম হেতু আহিব পাৰে তাৰ পিছতে আহিব যে IUCN ৰ সম্পূৰ্ণ নামটো কেতিয়াবা আহে IUCN ৰ সম্পূৰ্ণ নাম কি IUCN ৰ ইন্টাৰনেশনাল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ ৰিসোৰ্স হেতু আহিব পাৰে তাৰ পিছতে ইউনেস্কোত প্ৰতিষ্ঠা হৈছিল IUCN ৰ বিষয়ে তোমালোকে মুঠতে পঢ়ি যাবা তাতে সমতুকা লিখিবলৈ আহিব পাৰে যে IUCN কি হেতু আহিব পাৰে কিমান চনত প্ৰতিষ্ঠা হৈছিল ইয়াৰে প্ৰধান সঞ্চালকজনৰ নাম কি আৰু এই সংস্থাটোৰ বা এই অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য কি
যে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা, বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষিত কৰা, জৈৱ বৈচিত্ৰ্য সংৰক্ষিত কৰা, হেতু আহিব পাৰে। তাৰপিছতে IUCNৰ নেতৃত্বত গঢ়ি উঠা কেইটামান কেন্দ্ৰৰ নাম আহিব পাৰে। এতিয়া WWF এটো হৈছে ফৰ নেচাৰৰ কাৰণে গঢ়ি উঠিছে। ঠিক তেনেকে বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে কাৰ নেতৃত্বত? IUCNৰ নেতৃত্বত। গতিকে এটোৰ পৰা এটা কোৱেশ্চন আহিব পাৰে। ঠিক তেনেকে আকৌ তোমালোকৰ আহিব পাৰে যে বন গৱেষণা আৰু শিক্ষা সংস্থা কিমান চনত গঠন কৰা হৈছিল। এইবিলাক MCQ হয়, MCQ বেস কোৱেশ্চন বিলাকত এই কোৱেশ্চনবোৰ আহিব পাৰে। মই যেহেতু MCQ বেস কোৱেশ্চনৰ পৰা বিভিন্ন ধৰণৰ ভিডিও মোৰ চেনেলত বনাই থৈছো, গতিকে মোৰ এই চেনেলবোৰ চালে তোমালোকে MCQ বেস কোৱেশ্চন তোমালোকৰ তাৰ পৰা কমন পৰিব। তোমালোকে যদি চোৱা নাই চাই লবা। নেক্সট আহিব পাৰে যে তোমালোকৰ যে এই যিবিলাক সম্পদ সংৰক্ষণৰ বাবে তোমালোকে কেনেকুৱা ধৰণৰ পদ্ধতি গ্ৰহণ কৰিবা। গতিকে সম্পদ সংৰক্ষণ কৰিবৰ বাবে আমি কি কৰিব লাগিব? বিকল্প সম্পদ ব্যৱহাৰ কৰিব লাগিব। গতিকে বিকল্প সম্পদ ব্যৱহাৰ কৰিব লাগিব, হয় আমি পুনৰাবৰ্তন কৰিব লাগিব, অভিযোজন কৰিব লাগিব। নেক্সট এটো কোৱেশ্চন আহিব পাৰে অভিযোজন কি হেবুলিও আহিব পাৰে। তেনেকেও বিভিন্ন কোৱেশ্চন আহি থাকে। গতিকে এইবোৰ সবেই চাবা। জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, এইবিলাক হৈছে পদ্ধতি যাৰ সহায়ত আমি সম্পদ সংৰক্ষণ কৰিব পাৰো। আমি সম্পদ সংৰক্ষণো কৰিব লাগিব আৰু লগতে আমি কি কৰিব লাগিব? সেইবোৰ ব্যৱহাৰো কৰিব লাগিব। তেতিয়াহে আমাৰ বহনক্ষম উন্নয়ন সম্ভৱ হ'ব। গতিকে এই চেপ্টাৰটোৰ পৰা আহিবলগীয়া কোৱেশ্চনখিনি ভিতৰৰ কথাটো ক'লো। গতিকে তোমালোকে চেপ্টাৰটো খুব সুন্দৰকৈ পঢ়িবা আৰু লগতে কিতাপৰ তলত থকা এই কোৱেশ্চনখিনিও খুব বেছি ইম্পৰ্টেন্ট হয়। মানে মই যোৱা কোৱেশ্চনতে যেনেকৈ অৰ্থনৈতিক ভূগোল কাক বোলে সেইটো বিষয়েও কৈছো মই। অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ বিষয়ে আহিব পাৰে। অসমৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা সেইটো আহিব। অৰ্থনৈতিক ভূগোলক কিয় সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হৈছে, সেই ঘৰটোৰ ভিতৰতে আছে। তোমালোকে পঢ়ি ল'বা। সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট দেই। তোমালোকৰ কিতাপত থকা 7 নম্বৰৰ কোৱেশ্চনটো আহিব পাৰে। নেক্সট সম্পদ আৰু প্ৰযুক্তিবিদ্যাৰ মাজত থকা পাৰ্থক্য আহিব পাৰে। নেক্সট প্ৰাকৃতিক সম্পদ কাক বুলি আহিব পাৰে। নেক্সট এই যে সমতুকা লিখা কিটা চাবা খুব ধুনীয়াকে। পাৰ্থক্য কিটা চাবা। সম্পদ আৰু সম্পত্তি, সম্পদ আৰু নিষ্ক্ৰিয়, নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদ, আৰু লগতে তলত থকা শুদ্ধ উত্তৰ অৰ্থাৎ MCQ বেস কোৱেশ্চনখিনি এইখিনি কিতাপৰ তলৰ কোৱেশ্চনখিনিও খুব সুন্দৰকৈ পঢ়িবা। নেক্সট আহিছো তোমালোকৰ চেপ্টাৰ 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা পাঠটোলৈ। এই পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা পাঠটোৰ প্ৰথম কোৱেশ্চন আহিবলগীয়া কোৱেশ্চনটো হৈছে পৰিৱেশ কাক বোলে, সেইটো আহিব পাৰে। তাৰপিছতে পৰিৱেশত দুটা উপাদান থাকে, সেই উপাদান কেইটা কি কি আহিব পাৰে? বায়োটিক জৈৱ বুলি কোৱা হয় আৰু এবায়োটিক অজৈৱ বুলি কোৱা হয়। গতিকে সেইকেইটা আহিব পাৰে। উদাহৰণ দিব আহিব পাৰে। জৈৱ বা অজৈৱিক উপাদানৰ উদাহৰণ দিবলৈ আহিব পাৰে। নহলে ইহঁতৰ পাৰ্থক্য ইমান আহা দেখিবলৈ পোৱা নাযায়, তথাপিও চাই যোৱাটো তোমালোকৰ কাৰণে ভাল ইয়াৰ পৰা আহিব পাৰে। নেক্সট এই কোৱেশ্চনটোহে খুব বেছি ইম্পৰ্টেন্ট হয়। সেইটো হৈছে যে আমাৰ প্ৰাকৃতিক আমাৰ চাৰিওফালে আমাৰ পৰিৱেশটো 4টা উপাদানেৰে গঠিত। এটা হৈছে স্থলমণ্ডল, লিথোস্ফিয়াৰ, জলমণ্ডল, হাইড্ৰস্ফিয়াৰ, বায়ুমণ্ডল, এটমস্ফিয়াৰ এণ্ড জীৱমণ্ডল, বায়োস্ফিয়াৰ। এই 4টা মণ্ডলৰ দ্বাৰা আমাৰ পৰিৱেশটো গঠিত হৈছে বা আমাৰ পৃথিৱীখন গঠিত হৈছে। গতিকে ইহঁতৰ মাজত কি আছে? পাৰস্পৰিক সম্পৰ্ক আছে। গতিকে এই সম্পৰ্কটোৰ বিষয়ে লিখিবলৈ আহিব পাৰে যে গোলকীয় পৰিৱেশ তন্ত্ৰ কি? গোলকীয় পৰিৱেশ তন্ত্ৰ হৈছে এই স্থল, জল, বায়ু আৰু জীৱৰ মাজত থকা যি পাৰস্পৰিক সম্পৰ্ক, সেই সম্পৰ্কটোকে কি বুলি কোৱা হয়? যে এটা তন্ত্ৰ বুলি কোৱা হয়, এটা সিস্টেম। যে সিস্টেমটো যদি নাথাকে তেতিয়াহ'লে আমাৰ গোটেই পৃথিৱীখনেই সৃষ্টি হ'ব নোৱাৰিব। এই গোটেইকেইটা থাকিলেহে, গোটেইকেইটাৰ মাজত থকা ইণ্টাৰ ৰিলেশ্যনশ্বিপটোহে আমাৰ পৰিৱেশটো বা আমাৰ পৃথিৱীখনক বজাই ৰাখিছে। গতিকে এই কুৱেশ্যনটো খুব আহি থাকে যে পৰিৱেশ গোলকীয় তন্ত্ৰ কি? তাৰ ওপৰত বুজাই লিখা এনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব পাৰে। নেক্সট আহিব পাৰে স্থলমণ্ডল কাক বুলি আহিব পাৰে। স্থলমণ্ডলৰ কিমান শতাংশ আমাৰ ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই স্থলমণ্ডলে আগুৰি আছে সেইটো আহিব। জলমণ্ডলৰ বিষয়ে সেম কোৱেশ্চন তেনেকৈ আহিব যে কিমান শতাংশ ঠাই জলমণ্ডলে আগুৰি আছে। ঠিক তেনেকৈ বায়ুমণ্ডলৰ ওপৰত আহিব যে আমাৰ ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈকে বায়ুমণ্ডল আছে সেইটো আহিব পাৰে। আৰু কি কি গেছ বায়ুমণ্ডলত পোৱা যায়, কিমান পাৰ্চেন্টেজ থাকে সেইটো তোমালোকে চাবা। যে বায়ুমণ্ডলত থকা গেছবিলাকৰ ভিতৰত খুব বেছি অক্সিজেনটো চাবা, যেটো অক্সিজেনটো খুব বেছি প্ৰয়োজন, সেইটো 21 বা 20 পইণ্ট সামথিং বা 21% আছে। নাইট্ৰজেন কিমান পাৰ্চেন্ট আছে চাবা। ঠিক তেনেকৈ হাইড্ৰজেন চাবা।
কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো চাবা একিটাই চাবা একিটাৰ পৰা খুব আহি থাকে গতিকে কিমান পৰিমাণৰ যেটো চাই লবা নেক্সট জীৱমণ্ডল কাক বোলে হেতু আহিব পাৰে বা মানুহ নামৰ জীৱটো কোনটো প্ৰজাতিৰ পৰা সৃষ্টি হৈছে আৰু ইয়াৰ বৈজ্ঞানিক নাম কি হেতু আহিব পাৰে যে মানুহৰ বৈজ্ঞানিক নাম হৈছে কি হোমো সেপিয়েন্স হেতু কোৱেশ্চনো খুব আহি থাকে আৰু জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা হৈছে হেতু আহি থাকে এইবিলাক হৈছে এমসিকিউ বেস কোৱেশ্চন যেটো মোৰ চেনেলত অলৰেডি আছে তোমালোকে চাবা নেক্সট তোমালোকৰ আহিবলগীয়া কোৱেশ্চনটো হৈছে যে জনসংখ্যা বৃদ্ধিয়ে উদ্যোগীকৰণ বা নগৰীকৰণত কেনেদৰে প্ৰভাৱ পেলায় জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত উদ্যোগীকৰণ হৈছে নগৰীকৰণ হৈছে গতিকে আৰু সেইবিলাকে আমাৰ পৰিবেশটো কেনেকৈ কি ক্ষতি কৰিছে বা পৰিবেশৰ ওপৰত কি প্ৰভাৱ পেলাইছে সেই ধৰণৰ কোৱেশ্চনো আহিব পাৰে দেই গতিকে তোমালোকে চাবা ইয়াৰ ওপৰত কোৱেশ্চন নেক্সট আহিব পৰিবেশৰ সমস্যা এনভায়ৰনমেন্টাল প্ৰবলেমছ বুলিলে কি বুজা হেতু আহিব পাৰে যে এনভায়ৰনমেন্টাল প্ৰবলেমছ মানে কি যে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি হলে আমাৰ বায়ুমণ্ডলত কি অসুবিধা হয় হেতু আহিব পাৰে যে কাৰ্বন ডাই অক্সাইড গেছৰ যেতিয়া পৰিমাণটো বাঢ়ি যায় তেতিয়াহলে আমাৰ বায়ুমণ্ডলত কি ক্ষতি হ'ব পাৰে হেতু আহিব পাৰে তাৰ পিছতে জীৱাশ্ম ইন্ধনৰ উদাহৰণ দিয়া আহিব পাৰে যে দুটা জীৱাশ্ম ইন্ধনৰ উদাহৰণ দিয়া জীৱাশ্ম ইন্ধনৰ মানে কি কোনবোৰ হ'ব পাৰে জীৱাশ্ম ইন্ধন পেট্ৰল ডিজেল এইবিলাক হৈছে জীৱাশ্ম ইন্ধন নেক্সট আহিব পাৰে যে আমাৰ ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাসমূহ কেটা ভাগত ভাগ কৰিব পাৰি পৰিবেশৰ সমস্যাক তিনটা ভাগত ভাগ কৰিব পাৰি স্থানীয় সমস্যা লোকেল প্ৰবলেম আঞ্চলিক সমস্যা ৰিজনাল প্ৰবলেম গোলকীয় সমস্যা গ্লোবাল প্ৰবলেম হেতু চাবা হেখিনি চাবা তোমালোকে নেক্সট গোলকীয় উত্তাপ বৃদ্ধি মানে কি গ্লোবাল ওয়াৰ্মিং মানে কি হেতু এটা খুব কমন মানে মোস্ট কমন কোৱেশ্চন যে গ্লোবাল ওয়াৰ্মিং কি তাৰ পিছত আহিব পাৰে যে প্ৰদূষণ কাক বোলে হেতু আহিব পাৰে আৰু এটা কথা এটা খুব কোৱেশ্চন আহি থাকে যে প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য কি হেতু চাবা পলিউশন আৰু পলিউটেন্ট what is the difference between pollution and pollutant next মাটি প্ৰদূষণ কি মাটি প্ৰদূষণ কেনেকৈ হয় বা মাটি প্ৰদূষণৰ দুটামান কাৰণ লিখা এনেকৈ আহিব পাৰে তাৰ পিছতে আহিব পাৰে বায়ু প্ৰদূষণৰ ওপৰত যে বায়ু প্ৰদূষণ কাক বোলে যে বায়ু প্ৰদূষণৰ দুটা প্ৰাকৃতিক কাৰণ লিখা বা এটা প্ৰাকৃতিক কাৰণ লিখা এনেকৈ আহিব পাৰে বায়ু যে প্ৰদূষিত হয় তাৰ এটা প্ৰাকৃতিক কাৰণ কি আগ্নেয়গিৰি উদ্গৰণৰ পৰা হোৱা বিভিন্ন ধৰণৰ ধোঁৱা ছাইবিলাকেও কি কৰে আমাৰ যেটো প্ৰাকৃতিকভাৱে হয় আমি কোনেও সৃষ্টি নকৰো হয়নে গতিকে এটো প্ৰাকৃতিক কাৰণ আগ্নেয়গিৰি উদ্গৰণ বুলি ধৰিব পাৰি গতিকে হেতু আহিব পাৰে নেক্সট বিভিন্ন ধৰণৰ জীৱাশ্ম ইন্ধনৰ জ্বলোৱাৰ ফলত হ'ব পাৰে জনসংখ্যা বৃদ্ধিৰ ফলত হ'ব পাৰে কিন্তু চাবাই বাৰু বায়ু প্ৰদূষণ কেনেকৈ হয় কৰে অন্য এটা প্ৰাকৃতিক কাৰণ হৈছে কি এসিড বৰষুণ কাক বোলে হেতু আহিব পাৰে সমুদ্ৰকা লিখিবলৈ আহিব পাৰে এসিড বৰষুণ কেনেকৈ সৃষ্টি হয় হেতু আহিব পাৰে এসিড বৰষুণ কেনেকৈ সৃষ্টি হয় এসিড বৰষুণৰ ফলত আমাৰ কি অসুবিধা হয় হেতু আহিব পাৰে নেক্সট পানী প্ৰদূষণ এতিয়া অন্য এখন মই টেষ্ট পেপাৰত এটা কোৱেশ্চন পাইছিলুই যে এসিড বৰষুণে অকল বায়ুতেই নহয় মাটি ভূমি আৰু জলমণ্ডলতো প্ৰভাৱ পেলায় কেনেকৈ প্ৰভাৱ পেলায় হেতু লিখিবলৈ আহিছিলে গতিকে এটো ভিতৰুৱা কোৱেশ্চন তোমালোকে চাব লাগিব যে এসিড বৰষুণে পানীত পৰাৰ ফলত কি হয় এসিড বৰষুণ মাটিত পৰাৰ ফলত কি হয় এটো চাবা পানী প্ৰদূষণ কাক বোলে হেতু চাবা পানী প্ৰদূষণত আমাৰ কি অসুবিধা হৈছে আৰু আমাৰ দেশখনত সৰ্বমুঠ নদীৰ দৈৰ্ঘ্য 55% কৃষিজনিত কাৰণৰ দ্বাৰা প্ৰদূষিত হয় 16% নগৰৰ দ্বাৰা 13% খনিজ পদাৰ্থ আহৰণৰ দ্বাৰা 13% বাসস্থানৰ উন্নয়ন সম্পৰ্কীয় কাৰকৰ দ্বাৰা সংঘটিত হয় এইবিলাকো চাই যাবা তোমালোকে যে কোৰ পৰা কি আৰু আমাৰ এটো আহিব পাৰে যে আমাৰ গুৱাহাটী মহানগৰৰ মাজেদি বৈ যোৱা নদীখন খুব বেছি প্ৰদূষিত আমাৰ অসমৰ সেই নদীখনৰ নাম কি হেতু হৈছে কি ব্ৰহ্মপুত্ৰৰ ভৰলু নদী হেতু চাবা নেক্সট এই এসিড বৰষুণ কিহৰ দ্বাৰা হ'ব পাৰে এসিড বৰষুণ কেনেকৈ হয় সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ দ্বাৰা এসিড বৰষুণ হয় আৰু এসিড বৰষুণ যেতিয়া পানীত পৰে তেতিয়া এসিড বৰষুণত কি হয় জলজ উদ্ভিদ বা জলজ জীৱ-জন্তুবিলাক নোহোৱা হয় আৰু এবোৰ যেতিয়া মাটিত পৰে তেতিয়া মাটিৰো যথেষ্ট ক্ষতিসাধন হয় মাটিত থকা জীৱ-জন্তুবিলাকৰো ধ্বংস হয় উইথ মাটিৰ যেটো প্ৰডাকচন কেপাসিটি হেতু ধ্বংস হৈ যায় হেতু আহিব পাৰে নেক্সট মৰুকৰণৰ ওপৰত খুব বেছি কোৱেশ্চন আহি থাকে যে মৰুকৰণ আৰু মৰুভূমিৰ মাজত পাৰ্থক্য কি হেতু আহে মৰুকৰণ আৰু মৰুভূমি একে নহয় কিন্তু দেই মৰুভূমি মানে হৈছে ডেজাৰ্ট আৰু মৰুকৰণ মানে হৈছে ডেজাৰ্টিফিকেশন এই দুইটা বেলেগ পদ্ধতি গতিকে হেকিটা তোমালোকে চাবা মৰুকৰণ মানে কি আৰু শীতল মৰুভূমি এখনৰ নাম লিখিবলৈ আহিব পাৰে নাই বা কেটামান মৰুভূমিৰ নাম দিয়া থাকিব তে ইয়াৰ পৰা তোমালোকে শীতল মৰুভূমিখন বাছি উলিওৱা হেতু আহিব পাৰে নেক্সট তোমালোকে
এটো আহিব পাৰে যে নাইৰোবিয়া নামৰ ঠাইখন কোনখন মহাদেশত অৱস্থিত এটাবিলাক এমসিকিউ বেস কোৱেশ্চন গতিকে নাইৰোবিয়া কোনখন মহাদেশত অৱস্থিত আফ্ৰিকা মহাদেশত অৱস্থিত হেতু আহিব পাৰে নেক্সট মৰুকৰণ কাক কয় হেতুটো চাবাই তোমালোকে যে আমাৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে হেতু এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন এমসিকিউত আহিব পাৰে নেক্সট আহিব পাৰে যে মৰুকৰণৰ কাৰণে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা মৰুকৰণ হয় হয়নে গতিকে ইয়াতে খুব বেছি প্ৰভাৱ পেলোৱা কাৰণটো কি এনেকে এমসিকিউ দিয়া থাকিব কেটামান কাৰণ তাৰ পৰা বেছিকৈ প্ৰভাৱ পেলোৱা কাৰণটো উলিয়াব দিব পাৰে যেহেতু তোমালোকৰ কিতাপত আছে মানুহৰ কাৰ্যকলাপটো হয় আৰু লগতে অত্যাধিক পশুচাৰণ অভাৰগ্ৰাজিং কৃষিৰ প্ৰসাৰ বননি ধ্বংস এইবিলাক হৈছে মৰুকৰণৰ বাবে বেছিকৈ জগৰীয়া কাৰণ হেতু আহিব তোমালোকে চাবা এইখিনি কোনখিনি মৰুকৰণৰ বিষয় নেক্সট গোলকীয় উত্তাপ বৃদ্ধিটো আহিব পাৰে যে আমাৰ পৃথিৱীখনৰ কিমান বছৰ বয়স হৈছে হেতু আহিব পাৰে 4600 নিযুত বছৰ হেতু আহিব গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা হেতু আহিব সৌৰ শক্তিয়ে ভূপৃষ্ঠৰ ওপৰত সৌৰ শক্তি নোহোৱা হলে বা সৌৰ শক্তি আমাক কেনেকৈ সহায় কৰে এটো খুব ইম্পৰ্টেন্ট এটা কোৱেশ্চন দি এই কোৱেশ্চনটোৰ ওপৰতো এটা বেলেগ ধৰণে নহয় আসলতে কোৱেশ্চনটো মই তোমালোকক ভিডিও দিছিলো তাৰ ওপৰত ডিসকাস কৰিছিলো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকে চাবা ভিডিওটো যদি চোৱা নাই মই ইয়াতে ডেসক্ৰিপচন বক্সত মই ভিডিওটোৰ লিংক দি থৈ দিম যে সৌৰ শক্তিয়ে আমাক কেনেকৈ সহায় কৰে আৰু সৌৰ শক্তি নোহোৱা হলে আমাৰ কি অসুবিধা হলেতেন বা সৌৰ শক্তি থাকা হলে আমাৰ পৃথিৱীখন কেনেকৈ ধ্বংস হলেতেন সৌৰ শক্তিক সুৰক্ষিত কৰি ৰাখিবলৈ আমি কি কৰিব লাগিব সেইবিলাক বিভিন্ন ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব পাৰে নেক্সট লিনতাপ বুলিলে কি বুজা হেতু আহিব পাৰে দেই নেক্সট এটো আহিব পাৰে যে কেটামান সেউজ গৃহ গেছৰ নাম উদাহৰণ দিয়া হেতু আহিব পাৰে সেউজ গৃহ গেছৰ বিষয় আহিব পাৰে সেউজ গৃহ গেছৰ উদাহৰণ দিয়া হেতু আহিব পাৰে যে বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ বেছিকৈ বৃদ্ধি হলে গোলকীয় উত্তাপ বৃদ্ধি হ'ব পাৰে হেতু আহিব পাৰে সেউজ গৃহ গেছবিলাকৰ ভিতৰত বেছিকৈ বৃদ্ধি হোৱা গেছটো কি কাৰ্বন ডাই অক্সাইড যদি বাঢ়ি যায় তেতিয়া আমাৰ বায়ুমণ্ডলত কি অসুবিধাৰ সৃষ্টি হ'ব পাৰে হেতু আহিব পাৰে বা গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলাফল গোলকীয় উত্তাপ বৃদ্ধি হলে কি হ'ব পাৰে হেতু আহিব পাৰে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কি হ'ব গোলকীয় উত্তাপ যেতিয়া বৃদ্ধি হ'ব তেতিয়া আমাৰ প্ৰাণী জগতৰ লগতে বিভিন্ন ধৰণৰ ঠাইত কি হ'ব জানে যিবিলাক তোমাৰ মেৰু অঞ্চলত বৰফৰ গলন আৰম্ভ হ'ব সাগৰ পৃষ্ঠৰ পানী ওপৰলৈ উঠি আহিব উদ্ভিদ আৰু প্ৰাণী জগতত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব শস্যৰ উৎপাদন হ্ৰাস হৈ যাব মৰুকৰণ সৃষ্টি হ'ব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব গতিকে এইবিলাক হৈছে ইয়াৰ কাৰণ গতিকে এনেকৈ আহিব পাৰে যে গোলকীয় উত্তাপ বৃদ্ধিৰ ভৱিষ্যত পৰিণতি কি লিখা হেতু আহিলেও তোমালোকে ফলাফল লিখিব লাগিব আৰু কাৰণ কিহৰ কাৰণে হয় হেতু এটা বেলেগ ধৰণৰ কোৱেশ্চন আহিব পাৰে যে গোলকীয় উত্তাপ বৃদ্ধিৰ কেইটামান কাৰণ তেনেকেও আহিব পাৰে গতিকে ইয়াৰ কিতাপৰ এই যিখিনি মূল কথা থাকে সেইখিনিও তোমালোকে খুব ধুনীয়াকৈ পঢ়িবা লগতে ইয়াৰ অনুশীলনীৰ তলৰ কোৱেশ্চন এই কোৱেশ্চনটো চোৱা যে পৃথিৱীৰ পৰিবেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা এনেকৈ লিখিলেতো এই কিতাপত থকা কোৱেশ্চনটো যদি আহে তেতিয়াহলে সেই একেই আনসাৰে হ'ব যেটো মই কৈছিলো যে গোলকীয় তন্ত্ৰ কি সেই বুলি যদি আহে তেতিয়াও ইয়াৰ আনসাৰটোই হেতু আনসাৰ হ'ব গতিকে তোমালোকে ভয় নকৰিবা কোৱেশ্চনটো আমি পঢ়াৰ পৰাই আহে সাধাৰণতে কিন্তু আমি ভয় খাই যাওঁ যেহেতু অলপ বেলেগ ধৰণে দিয়ে গতিকে আমি অলপ ভয় খাই যাওঁ ঠিক তেনেকৈ গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰণবোৰ উল্লেখ কৰা হেতু এটা কোৱেশ্চন গোলকীয় উত্তাপ বৃদ্ধি কি সমস্যাৰ সৃষ্টি কৰিব পাৰে হেতু এটা কোৱেশ্চন গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় হেতু এটা চাবা যে আমাৰ পৰিবেশটো সমস্যা হৈছে আমাৰ পৰিবেশৰ মাজত বিভিন্ন ধৰণৰ প্ৰবলেম আহিছে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত আমি ইয়াক কেনেকৈ ৰোধ কৰিম হেতু এটা কোৱেশ্চন নেক্সট আহিছে পৃথিৱী ভূগোল পাঠটোৰ পৃথিৱী ভূগোল হৈছে তোমালোকৰ ভূগোল চেপ্টাৰটোৰ পৰা আহিবলগীয়া থাৰ্ড চেপ্টাৰ গতিকে ইয়াতে প্ৰথম কোৱেশ্চনটোৱে হ'ব যে ইয়াৰ আমাৰ মুঠ মাটিকালি যে পৃথিৱীখনৰ মুঠ মাটিকালি কিমান ইয়াৰ ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই ভূমি কিমান শতাংশ ঠাই মাটি কিলোমিটাৰটো দি আছে কিলোমিটাৰ কিটাও চাবা আৰু আমাৰ পৃথিৱীখনত কিমান মহাদেশ আছে আৰু কিমানখন মহাসাগৰ আছে হেতুও চাবা পৃথিৱীৰ মুঠ জনসংখ্যা কিমান হেতুও চাবা যে 2015 চন অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান আৰু বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যা কিমান হেবিলাকো চাবা নেক্সট আহিব পাৰে যে আমাৰ মানে পৰিবেশৰ পৃথিৱীখনৰ ঠাই ভেদে কি হয় বেলেগ বেলেগ জলবায়ু বেলেগ উদ্ভিদ বেলেগ মাটি ইয়াৰ কাৰণ কি যে আমাৰ পৃথিৱীৰ সকলো ঠাই একেই নহয় সকলো মানুহৰে জীৱন প্ৰণালী সকলো জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে বেলেগ ইয়াৰ কাৰণ কেইটামান কোৱাচোন
হেতু আহিব পাৰে যে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী আৰু জনসংখ্যাৰ বিতৰণ সকলোতে বেলেগ বেলেগ ইয়াৰ কাৰণ কি হেতু আহিব হেতু এটা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট সাগৰ মহাসাগৰসমূহৰ বিতৰণ আহিব পাৰে যে সাগৰ আৰু মহাসাগৰসমূহৰ বিতৰণৰ ওপৰত এজন ব্যক্তিয়ে কি কৰিছিল এটা থিওৰি দিছিলে যেটো থিওৰিক অসমীয়াতে মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ বুলি কয় ইংলিছত কন্টিনেন্টাল ড্ৰিফট থিওৰি বুলি কয় এই থিওৰিটো কোনে দিছিলে হেতু আহিব পাৰে হেতু হৈছে কোনে দিছিলে আলফ্ৰেড ৱেগনাৰে দিছিলে আজিৰ পৰা কিমান বছৰৰ পূৰ্বে 300 নিযুত বছৰৰ পূৰ্বে আৰু পৃথিৱীৰ যেতিয়া আৰম্ভ হৈছিল তেতিয়া তাৰ স্থলমণ্ডলটোৰ নাম কি আছিল আৰু তাৰ স্থলমণ্ডলটোৰ কাষত যি জলমণ্ডল আছিল জলমণ্ডলটোৰ নাম কি মুঠতে এই কথাখিনি এই পেৰাগ্ৰাফটো দেখিছানে তেথিস সাগৰখন কোট আছিলে তেথিস সাগৰ কেনেকৈ সৃষ্টি হৈছিল তাৰ পিছতে তেথিস সাগৰৰ উত্তৰ দক্ষিণকৈ থকা ভাগকিটা আহিব পাৰে উত্তৰ ভাগটো কি বুলি কয় এমসিকিউ বেস কোৱেশ্চন এবোৰ দক্ষিণ ভাগটো কি বুলি কয় হেতু আহিব পাৰে তাৰ পিছতে আহিব পাৰে যে লৰেছিয়া আৰু গণ্ডৱানা বা আংগৰালেণ্ড আৰু গণ্ডৱালালেণ্ড একিটা বিভাজিত হৈ কি মহাদেশ হৈছে লৰেছিয়া বিভাজিত হৈ কি মহাদেশ হৈছে আংগৰালেণ্ড বিভাজিত হৈ কি মহাদেশ হৈছে বা গণ্ডৱালালেণ্ড বিভাজিত হৈ কি মহাদেশ হৈছে এইখিনি খুব ইম্পৰ্টেন্ট এই প্ৰথম পেৰাগ্ৰাফটো খুব ধুনিয়াকৈ পঢ়িবা জলমণ্ডল কি স্থলমণ্ডল কি আগৰ পাঠটোতো পাই আহিছা একিটাটো খুব চাবাই খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট আহিব পাৰে ইয়াৰ পৰা বহুত কোৱেশ্চন থাকে এই চেপ্টাৰটো খুব বেছি ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা খুব বেছি ভিতৰুৱা কোৱেশ্চন আহি থাকে যে আমাৰ কোনখন আটাইতকৈ ডাঙৰ মহাদেশখন কি আটাইতকৈ সৰু মহাদেশখন কি আৰু আমাৰ বেছিভাগ মানুহে 90% মানুহে উত্তৰ গোলাৰ্ধত অৱস্থিত ইয়াৰ কাৰণটো কি হেতু আহিব পাৰে যে আমাৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধতে থাকে দক্ষিণ গোলাৰ্ধত নাথাকে তাৰ কাৰণটো কি কাৰণ আমাৰ দক্ষিণ গোলাৰ্ধতে বেছিকৈ কি আছে জলমণ্ডল আছে গতিকে বেছিকৈ স্থলমণ্ডল উত্তৰ গোলাৰ্ধতহে আছে সেইকাৰণে পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 90% লোকে উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু এইখিনি মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য এইখিনিটো চাবাই আৰু আমাৰ যিকেইখন মহাসাগৰ আছে যি পাঁচখন মহাসাগৰ আছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ দুইটা উত্তৰ আৰু দক্ষিণ গোলাৰ্ধ মিলাই নেক্সট দক্ষিণ মহাসাগৰ দক্ষিণ গোলাৰ্ধত আছে আৰু উত্তৰ মহাসাগৰ উত্তৰ গোলাৰ্ধত আছে ইয়াৰে সবতছে সৰ্ববৃহৎখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ আৰু আটাইতকৈ ক্ষুদ্ৰখনৰ নাম হৈছে উত্তৰ মহাসাগৰ গতিকে হেকিখনো চাবা ইয়াৰ মাটিকালি চাবা এইখিনি খুব ইম্পৰ্টেন্ট হয় নেক্সট খুব বেছি ইম্পৰ্টেন্ট এটা কোৱেশ্চনৰ বিষয়ে ক'বলৈ গৈ আছো হেতু হৈছে কি জানানে যে আমাৰ সাগৰৰ মহাসাগৰৰ যেনেকৈ আমাৰ পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ পাহাৰ মালভূমি টিলা এইবিলাক আছে ঠিক তেনেকৈ সাগৰৰ তলিভাগো বিভিন্ন ধৰণৰ অবয়ৱৰ দ্বাৰা গঠিত যেনে কি অবয়ব আছে যে সাগৰৰ মহাসাগৰৰ গভীৰতা পায় কিমান মিটাৰ 4000 মিটাৰ গতিকে ইয়াৰ গভীৰতা লৈকে কি অবয়ব পোৱা যায় কি অবয়ব এটা যে মহীসোপন মহীসোপনক কন্টিনেন্টাল শেলফ বুলি কয় মহীঢালক কোৱা হৈছে কন্টিনেন্টাল স্লোপ গভীৰ সমুদ্ৰ ডিপ সি প্লেন সমুদ্ৰ তলিৰ দ্ৰোণী ওশেনিক কেনয়ন সামুদ্ৰিক শৈলশিৰা আৰু দ্বীপ ওশেনিক ৰিজ এণ্ড আইলেণ্ড আৰু গভীৰ সমুদ্ৰখাত ডিপ সি ট্ৰেন্স এইবিলাক পোৱা যায় গতিকে এইবিলাকৰ বিষয়ে আহিব মহীসোপন কাক কয় মহীঢাল কাক কয় কোনটো অংশত মহীঢাল বুলি কয় কোনটো অংশক মহীসোপন বুলি কয় ইয়াতে ডায়াগ্ৰাম আকাৰে দেখুওৱা আছে তোমালোকে সুন্দৰকৈ পঢ়িবা আৰু লগতে আৰু এটা এমসিকিউ বেস কোৱেশ্চন হেতু হৈছে যে মেৰিয়ানা খাত কোনখন মহাসাগৰত অৱস্থিত আৰু ইয়াৰ গভীৰতা কিমান মেৰিয়ানা খাত প্ৰশান্ত মহাসাগৰত অৱস্থিত ইয়াৰ গভীৰতা 11022 মিটাৰ হেতু চাবা নেক্সট মহাসাগৰ প্ৰশান্ত মহাসাগৰৰ বিষয়ে খুব সুন্দৰকৈ দিয়া আছে ইয়াৰ পৰা কোৱেশ্চন আহিব প্ৰশান্ত মহাসাগৰৰ ওপৰত কোৱেশ্চন আহিব প্ৰশান্ত মহাসাগৰত থকা দ্বীপ কিটাৰ বিষয়ে আহিব পাৰে প্ৰশান্ত যে এনেকৈ দ্বীপ কেইটামানৰ নাম দিয়া থাকিব যে ইয়াৰ ভিতৰত প্ৰশান্ত মহাসাগৰত থকা দ্বীপ কিটা উলিওৱা হেতু আহিব পাৰে নেক্সট আটলান্টিক মহাসাগৰৰ বিষয়ে আহিব বা দ্বিতীয় বৃহত্তম মহাসাগৰ সাগৰখনৰ নাম কি হেবুলি আহিব পাৰে যে আকৌ এনেকৈ আহিব পাৰে যে পৃথিৱীৰ মহাসাগৰ কেইখনৰ কোনখন মহাসাগৰৰ আকৃতি এছ আখৰটোৰ দৰে হেবুলিও আহিব পাৰে তেতিয়া আমি কি লিখিব লাগিব আটলান্টিক মহাসাগৰ এনেকৈ আহিব ঠিক তেনেকৈ আটলান্টিক মহাসাগৰত উত্তৰ অংশক কি বুলি কয় দক্ষিণ অংশক কি বুলি কয় হেবোৰো আহিব পাৰে ইয়াত থকা দ্বীপ দুটামানৰ নাম লিখিবলৈ আহিব পাৰে ইয়াত থকা খাতবিলাকৰ নাম আহিব পাৰে বহুত কোৱেশ্চন আহিব পাৰে এই চেপ্টাৰটোৰ পৰা ঠিক তেনেকৈ ভাৰত মহাসাগৰৰ কথাই কৈছো ভাৰত মহাসাগৰ আমাৰ পৃথিৱীৰ ভিতৰতে তৃতীয় বৃহত্তম মহাসাগৰ আৰু ইয়াৰ চাৰিসীমা চাবা ইয়াৰ গভীৰতা চাবা তাৰপিছতে ইয়াতে থকা দ্বীপবিলাকৰ নাম চাবা শ্ৰীলংকা আন্দামান নিকোবৰ দ্বীপপুঞ্জ হেতু চাবা দক্ষিণ মহাসাগৰৰ ওপৰত চাবা
ঠিক তেনেকে তোমাৰ উত্তৰ মহাসাগৰৰ ওপৰত চাবা এইকেইখন হৈছে মহাসাগৰ তাৰ নেক্সট আহিব এতিয়া আমাৰ মহাদেশসমূহৰ অৱস্থিতি বা ভৌগোলিক বৈশিষ্ট্য গতিকে মহাদেশসমূহ ঠিক তেনেকৈ চাবা পৰীক্ষাত আহে নহয় যে এছিয়া মহাদেশৰ ক'ত কি স্থলমণ্ডল আছে ক'ত কিমান শতাংশ ইয়াৰ জলভাগ আছে ইয়াতে কিমান উপকূল আছে কিমান ইয়াত নদী আছে কিমান এইবিলাক বিভিন্ন ধৰণৰ কোৱেশ্চন আহি থাকে পৰীক্ষাত আহি থাকে টেষ্ট পেপাৰত আহি থাকে তোমালোকে চাবা গতিকে এছিয়া মহাদেশৰ ভিতৰত মানে এছিয়া মহাদেশৰ বিষয়ে লিখিবলৈ আহিব পাৰে গতিকে গোটেই ধুনীয়াকৈ এই পেৰাগ্ৰাফটো খুব ধুনীয়াকৈ পঢ়িবা এছিয়া মহাদেশৰ ওপৰত যদি চমুটুকাও আহে বা যি ধৰণৰ কোৱেশ্চনেই নাহক কিয় তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা বা এনেকৈও আহিব পাৰে যে সুৱেজ খাল কোনখন মহাদেশত অৱস্থিত সেইবুলি আহিব পাৰে তাৰ পিছতে ইউৰাল নদী ইউৰাল পৰ্বত আছে সেইটো চাবা এছিয়া মহাদেশত কিমানখন দেশ আছে সেইটো চাবা নেক্সট আমাৰ হিমালয় পৰ্বতৰ বিষয়ে আহিব পাৰে যে পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট কোনখন পৰ্বতত অৱস্থিত তাৰপিছতে দ্বিতীয় বৃহত্তম শৃংগ গডউইন অষ্টিন যাক মাউণ্ট কেটো বুলিও কয় সেইখন কোনখন পৰ্বতমালাত অৱস্থিত সেইটো চাবা গতিকে খুব ধুনীয়াকৈ পঢ়িবা এই পেৰাগ্ৰাফবোৰ মহাদেশবিলাকৰ বিষয়ে যিখিনি আছে খুব সুন্দৰকৈ পঢ়িবা ইয়াৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন আহিব পাৰে এমচিকিউ আহিব পাৰে বা বিভিন্ন ধৰণে তোমালোকৰ লং কুৱেশ্যন আহিব পাৰে বা মহাদেশৰ বিষয়ে লিখিবলৈ আহিব পাৰে বা ইয়াৰ ভিতৰত থকা দ্বীপবিলাকৰ নাম আহিব পাৰে এতিয়া ইয়াতে এটা কুৱেশ্যন খুব আহি থাকে যে এইটো হৈছে ককেছাছ পৰ্বত শ্ৰেণীৰ অন্তৰ্গত বা ইউৰোপ মহাদেশৰ উচ্চতম স্থায় বুলি কাক কোৱা হৈছে ইয়াতে অপশ্যন দিয়া থাকিব তোমালোকে কি লিখিব লাগিব যে মাউণ্ট এলব্ৰাছ আৰু ই 5633 মিটাৰ ওখ ইয়াতে এইবিলাক সব এমচিকিউ কুৱেশ্যন হয় ঠিক আফ্ৰিকা মহাদেশৰ ওপৰতো আহিব পাৰে ইয়াতে কিমানখন দেশ আছে সেইটো আহিব পাৰে এই সুন্দৰকৈ দিয়া আছে আৰু পৃথিৱীৰ বৃহত্তম নীল নদী কোনখন মহাদেশত অৱস্থিত সেইটোৰ ওপৰতো কুৱেশ্যন আহিব পাৰে পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি ইয়াৰ উপৰিও কালাহাৰী নামিবিয়া এই গোটেইকেইখন মৰুভূমি ক'ত আছে আফ্ৰিকা মহাদেশত অৱস্থিত নেক্সট উত্তৰ আমেৰিকা মহাদেশৰ ওপৰত চাবা যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখনৰ নাম কি আৰু ই কোনখন মহাদেশত অৱস্থিত সেইটো চাবা দক্ষিণ আমেৰিকাৰ বিষয়েও চাবা গতিকে এইখিনি মই একো নকওঁ এইখিনি খুব ধুনীয়াকৈ তোমালোকে পঢ়িবা বুলি মই আশা কৰিছোঁ সুন্দৰকৈ পঢ়ি যাবা আৰু ইয়াৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যনেই তোমালোকে কৰিব পাৰিবা নেক্সট এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যে পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্ৰদটোৰ নাম কি এইটো আহিব পাৰে গতিকে বৃহৎ হ্ৰদটোৰ নাম হৈছে কি টিটিকাকাও এইটো চাবা ওচনীয়া মহাদেশৰ বিষয়ে চাবা ওচনীয়া মহাদেশৰ প্ৰাচীন মালভূমিটোৰ নাম কি সেইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে অষ্ট্ৰেলিয়া বা অষ্ট্ৰেলিয়াৰ বিষয়ে লিখিবলৈ আহিব পাৰে যে অষ্ট্ৰেলিয়াৰ বিষয়ে লিখা অষ্ট্ৰেলিয়াত থকা দুখন নদীৰ নাম আহিব পাৰে এখন হৈছে মুৰে এখন ডাৰ্লিং এইবিলাক আহিব পাৰে অষ্ট্ৰেলিয়াত থকা হ্ৰদৰ নাম আহিব পাৰে খুব ধুনীয়াকৈ চাবা তোমালোকে এইখিনি আৰু বিশ্বৰ দেশসমূহ যে আমাৰ পৃথিৱীৰ সৰ্বমুঠ কিমানখন দেশ আছে মাটিকালিৰ ভিতৰত বৃহত্তম দেশখনৰ নাম কি ক্ষুদ্ৰতম দেশখনৰ নাম কি জনসংখ্যা হিচাপে আমাৰ দেশখনৰ ভিতৰত আটাইতকৈ জনবহুল দেশ কোনখন আটাইতকৈ কম জনবহুল দেশ কোনখন ক'ত কিমানখন মানে দেশ আছে সেইটো ওপৰতো দিয়া আছে আৰু এই চাৰ্টখন দেখিছানে তোমালোকে ইয়াৰ পৰা ইমান কুৱেশ্যন নাথাকে কিন্তু কেতিয়াবা ঘপকৈ দি দিয়ে কেইখন ইম্পৰ্টেণ্ট মানে যেনে আফগানিস্তানৰ ওপৰত দিব পাৰে যে আফগানিস্তানৰ ৰাজধানীৰ নাম কি এনেকৈ আহিব পাৰে নহলে ভুটানৰ বিষয়ে দিব পাৰে বাংলাদেশৰ বিষয়ে দিব পাৰে ঠিক তেনেকৈ চীনৰ ওপৰত আহিব পাৰে এইবিলাক খুব ইম্পৰ্টেণ্ট হয় যে চীনৰ ৰাজধানীৰ নাম কি ভাৰতবৰ্ষৰ কি ইণ্ডোনেছিয়াৰ কি এইবিলাক আহিব পাৰে গোটেইকেইখন নেচালেও তোমালোকে ইয়াৰ পৰা জাপানৰ চাবা জৰ্ডানৰ চাবা তাৰপিছতে তোমালোকে মালদ্বীপৰ চাবা এইবিলাক ম্যানমাৰৰ চাবা নেপালৰ চাবা এইবিলাক কিছুমান কেইখনমান ইম্পৰ্টেণ্ট প্লেচ সৌদি আৰবৰ চাবা শ্ৰীলংকাৰ চাবা কেপিটেল কেইখনমানৰ নামটো জানি থকাটো প্ৰয়োজন গোটেইকেইখন নেচালেও ইম্পৰ্টেণ্ট চাই পেলাই তোমালোকে ইয়াৰ কেপিটেল কেইখনৰ নামো জানি থবা কেতিয়াবা পৰীক্ষাত আহি থাকে টেষ্ট পেপাৰটো আহে আৰু ফাইনেল পৰীক্ষাটো অহা দেখিছোঁ মই সেইকাৰণে তোমালোকক কৈছোঁ তোমালোকে চাই যাবা গোটেইকেইখন নেচালেও কেইখনমান ইম্পৰ্টেণ্ট দেশৰ নামৰ লগত তাৰ ৰাজধানীকেইখন চাই যোৱাটো ভাল আৰু ইয়াৰ কিতাপৰ তলত থকা কুৱেশ্যনখিনি পঢ়িবা আৰু লগতে মূল কথাখিনি পঢ়িবা এই ঘৰটোৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহে নেক্সট অনুশীলনীৰ কুৱেশ্যনখিনি চাবা যে পৃথিৱীৰ মুঠ জনসংখ্যা মই যে কৈছিলোঁ যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত আছে কাৰণ কি সেইটো আহিব পাৰে ঠিক তেনেকৈ এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় সেইটো এটা কুৱেশ্যন আহিব পাৰে আৰু ইয়াৰে এমচিকিউ কেইটামানো আছে তোমালোকৰ কিতাপখনত দিয়া আছে পাৰ্থক্য লিখা চাবা মহিষোপন আৰু মহিঢাল এইবিলাক চাবা চমুটুকা লিখিবলৈ আহিব পাৰে
কিতাপৰ তলৰ প্ৰশ্নখিনি সুন্দৰকৈ পঢ়ি যোৱাটো প্ৰয়োজন কেতিয়াবা ইয়াৰ পৰা যেহেতু তোমালোকৰ আসামিজৰ প্ৰশ্ন কাকতখনত কিতাপৰ তলৰ পৰাই বহুত কোৱেশ্চন দিয়া দেখিবলৈ পোৱা গৈছে গতিকে সোশ্যালটো এনেকুৱা ধৰণৰ হ'বই কিতাপৰ তলৰ পৰা আহিব আৰু যেহেতু সোশ্যালখন এখন এটা কনসেপচুৱেল বেসড সাবজেক্ট ইয়াতে ভিতৰৰ পৰা বহুত কোৱেশ্চন আহে গতিকে ইয়াৰ চেপ্টাৰবোৰ খুব ভালকৈ চোৱাটো প্ৰয়োজন নেক্সট আছে অসম ভূগোলৰ ওপৰত অসম ভূগোল পাঠটো অসমৰ বিষয়ে আমি সকলোৱে জানো আমি বেলেগৰ কথা পঢ়ি থাকিলে নহব প্ৰথম দায়িত্ব হৈছে আমি অসমখনৰ বিষয়ে জনাটো যে আমাৰ অসমখন কিমানখন ভাৰতৰ কিমানখন ইয়াতে বিদেশী ৰাষ্ট্ৰ কিমানখন আছে হেতু চাবা ইয়াৰ চাৰি সীমাটোৰ বিষয়ে যাবা লগতে কোনখন তাইতকৈ ডাঙৰ ৰাজ্য কোনখন 2 নম্বৰতে ডাঙৰ ৰাজ্য এটো চাবা অসমৰ চাৰি সীমা মানে ইয়াৰে যেটো অৱস্থিতি যেটো লোকেশন হেতুৰ ওপৰতো খুব কোৱেশ্চন আহি থাকে ভাৰতৰ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে ই কিমান বৰ্গ কিলোমিটাৰ হেবিলাকো চাবা তাৰ পিছতে খুব বেছি কোৱেশ্চন আহিব পাৰে অসমৰ ওপৰত যে অসমত কিমান জনসংখ্যা আছে অসমত কিমান শতাংশ মহিলা শিক্ষাৰ হাৰ বেছি কিমান শতাংশ পুৰুষৰ শিক্ষাৰ হাৰ বেছি হেবোৰৰ ওপৰত কোৱেশ্চন আহিব কিমান শতাংশ লোক গাঁৱত বসবাস কৰে কিমান শতাংশ লোক নগৰত বসবাস কৰে হেতু আহিব পাৰে তাৰ পিছতে বৰ্তমান কি আছে যে অসমত যেহেতু নগৰীকৰণ প্ৰক্ৰিয়া চলি আছে গতিকে অসমত প্ৰথম শ্ৰেণীৰ নগৰ কেইখন দ্বিতীয় শ্ৰেণীৰ নগৰ কেইখন তাৰ ওপৰতো কোৱেশ্চন আহিব পাৰে যে আমাৰ অসমৰ আটাইতকৈ জনবহুল নগৰী খনৰ নাম বুলি ক'লে আমি কি ক'ব লাগিব গুৱাহাটী তাৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত কি হেবিলাকো আহিব পাৰে যাৰ পিছতে আহিব পাৰে অসমৰ পাবত্য নগৰী কি হেতু আহিব পাৰে অসমৰ পাবত্য নগৰী কি ডিমা হাছাও এটা দ্বিতীয় শ্ৰেণী কিখন আৰু প্ৰথম শ্ৰেণী বুলি কেনেকৈ আমি বিভাজন কৰো হেতু খুব ইম্পৰ্টেন্ট কোৱেশ্চন দি যে আমি প্ৰথম শ্ৰেণী কেখন বা দ্বিতীয় শ্ৰেণীৰ কেখনৰ নাম আমি জানো কিন্তু প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ বুলি এই নগৰ কিখনক কিহৰ কাৰণে নামকৰণ কৰিছে বা কিহৰ কাৰণে ইহঁতক বিভক্ত কৰিছে ইয়াতে দিয়া আছে যে লোকপিয়ল অনুসৰি 1 লাখ বা ততোধিক জনসংখ্যাৰ নগৰবিলাকক প্ৰথম শ্ৰেণীৰ আৰু 50,000ৰ পৰা 1 লাখৰ তলৰ নগৰবিলাকক দ্বিতীয় শ্ৰেণীৰ নগৰ বুলি ধৰা হয় এটো চাবা তাৰ পিছত জনসংখ্যা পৰিৱৰ্তন যে জনসংখ্যা কেনেকৈ পৰিৱৰ্তন হয় তিনটা কাৰণৰ দ্বাৰা জনসংখ্যা পৰিৱৰ্তন হৈ থাকে এটা হৈছে জন্মৰ হাৰ বাৰ্থ ৰেট মৃত্যুৰ হাৰ ডেথ ৰেট আৰু এটা হৈছে মাইগ্ৰেচন জনপ্ৰব্ৰজন এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন সকলো ধৰণৰ পৰীক্ষাতে এই কোৱেশ্চনটো আহি থাকে যে জনসংখ্যা কেনেকৈ পৰিৱৰ্তন হয় তিনটা কাৰণ জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন হেকিটা চাবা তাৰ পিছতে জন্মৰ হাৰ মানে কি মৃত্যুৰ হাৰ মানে কি তাৰ ওপৰতো কোৱেশ্চন থাকে অকমান চাবা নেক্সট জনপ্ৰব্ৰজন কাক বোলে হেতু এটা কোৱেশ্চন জনপ্ৰব্ৰজন কেনেকৈ হয় জনপ্ৰব্ৰজনৰ ফলত আমাৰ কি সুবিধা হয় বা কি অসুবিধা হয় হেতু কেতিয়াবা আহে তোমালোকে ক্লাস 9 ৰ কিতাপত পাই আহিছা অলৰেডি যে জনপ্ৰব্ৰজন হলে আমাৰ বিভিন্ন ক্ষেত্ৰত ভালো কিছুমান ক্ষেত্ৰত বেয়াও এখন কিতাপত এখন সোশ্যালৰ কিতাপত তোমালোকৰ পইণ্ট ওয়াইজত নাই কিন্তু তোমালোকে 9ত অলৰেডি পাই আহিছা যে আমাৰ জনপ্ৰব্ৰজনৰ ফলত কিছুমান ভাল দিশো আছে আৰু কিছুমান বেয়া দিশো আছে হেতু এখন কিতাপত নাই যদিও কেতিয়াবা পৰীক্ষাত ঘপককে কোৱেশ্চন খুদা দেখিবলৈ পোৱা যায় গতিকে তোমালোকে চাবা যে প্ৰব্ৰজনৰ ভাল সাইড আৰু বেয়া সাইড দুইটাই চাবা নেক্সট চাবা যে ব্ৰহ্মপুত্ৰ আমাৰ অসমৰ প্ৰাকৃতিক ভাগ কেইটা আহিব পাৰে জনসংখ্যাৰ বিতৰণ চাবা যে ইয়াতে কিমান জনসংখ্যা আছে আৰু অসমৰ প্ৰাকৃতিক ভাগৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকাত কেনেকুৱা ইয়াৰ জনবসতি কিমান ইয়াত কিমান জনসংখ্যা আছে হেবোৰ চাবা মাটিকালিখিনি চাবা কোনখন ঠাই ব্ৰহ্মপুত্ৰ উপত্যকা উজনি ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা বিলাক সব চাব নালাগে নলগে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা লগতে পাবত্য অঞ্চলৰ মাটিকালিখিনি চাই যাবা এইখিনি খুব ধুনীয়াকৈ পঢ়ি পাবা আৰু ইয়াতে ইম্পৰ্টেন্ট এটা কোৱেশ্চন আছে দেই সেই কোৱেশ্চনটো হৈছে কি যে আমাৰ 2000 চিৰাং কামৰূপ বাক্সা ওদালগুৰি জিলা চাৰিখন 2001 চনৰ পিছত গঠন হৈছিল বাবে এই জনসংখ্যাৰ কথা উল্লেখ নাই গতিকে এই কোৱেশ্চনটো আহিব পাৰে যে অসমৰ চিৰাং কামৰূপ বাক্সা আৰু ওদালগুৰি জিলা কিমান চনত গঠন হৈছিল সেই কোৱেশ্চনটো আহিব পাৰে আৰু আমাৰ এই চাৰিখন জিলা গঠন হোৱাৰ কাৰণে মুঠ 6খন জিলা হ'ল কোকৰাঝাৰ বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ দৰং জিলা এইবিলাকৰো কিছু পৰিৱৰ্তন হৈছিল সেইবিলাকৰ ওপৰতো কোৱেশ্চন আহিব পাৰে আৰু অসমৰ আটাইতকৈ অধিক জনসংখ্যা থকা জিলাখনৰ নাম আহিব পাৰে কম জনসংখ্যা থকা জিলাখনৰ নাম আহিব পাৰে আটাইতকৈ বেছি জনবসতি থকা জিলাখনৰ নাম আহিব পাৰে এনেকৈ বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক তেনেকে শিক্ষাৰ হাৰ ক'ত আটাইতকৈ কম হেতু আহিব পাৰে যে অসমৰ কোনখন জিলা শিক্ষাৰ হাৰ আটাইতকৈ কম হেতু আহিব পাৰে ইয়াতে দিয়া আছে চাবাচোন 2015 চনৰ 16 বৰ্ষত নতুনকৈ 6খন জিলা গঠন হৈছিল এইখন চাবাই বিদ্ৰুকন চাবা যে বিশ্বনাথ চাৰিআলি চৰাইদেউ
পশ্চিম কাৰ্বি আংলং হুজাই মাজুলী এণ্ড মানকাছাৰ গতিকে ইয়াৰ ওপৰত আহিবলগীয়া খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যে মাজুলী কিমান চনত জিলা হিচাপে গঠন হৈছিল যে মাজুলী দ্বীপ হৈ থকা নাই মাজুলী বৰ্তমান জিলা নহয় জানো তোমালোকে জানা তথাপিও মই তোমালোকক কৈ দিছোঁ বাৰু ইয়াৰ পৰা এইবিলাক কুৱেশ্যন খুব আহি থাকিব আহাৰ সম্ভাৱনা আছে সেয়েহে মই কৈ দিছোঁ তাৰ পিছতে বৰাক উপত্যকাত থকা তিনিখন জিলাৰ নাম আহিব পাৰে যে বৰাক উপত্যকাত থকা তিনিখন প্ৰধান জিলা হৈছে কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ তাৰপিছতে অসমৰ পবিত্ৰ জিলা দুখনৰ নাম আহিব পাৰে কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰপিছত অসমৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণো সেই তিনিটাই মানে পৃথিৱীৰ যি ঠাইতে নহওক যে জনসংখ্যা পৰিৱৰ্তন বা জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ তিনিটাই হয় এটা হৈছে জন্মৰ হাৰ বৃদ্ধি মৃত্যুৰ হাৰ আৰু এটা হৈছে জনপ্ৰব্ৰজন এই তিনিটাৰ ওপৰতে তোমালোকে লিখি দিলেই হ'ল এনেকৈ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক এই জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰতাৰ ওপৰত এটা কুৱেশ্যন খুব আহি থাকে পৰীক্ষাত দেখিবলৈ পোৱা যায় যে কোনটো জনগোষ্ঠীৰ লোক প্ৰথম অসমলৈ আহিছিলে সেইটোৰ ওপৰত কুৱেশ্যন আহে যে অসমলৈ নানান ধৰণৰ জনপ্ৰব্ৰজন হৈছিলে আৰু ইয়াৰে জনস্ৰোত বুলি কয় সেইবিলাকক গতিকে এই জনস্ৰোত হিচাপে আগমন ঘটা প্ৰথমটো জনগোষ্ঠীৰ নাম কি আছিলে অষ্ট্ৰিক তেওঁলোক ক'ৰ পৰা আহিছিলে সেইটো আহিব পাৰে তাৰপিছতে দ্বিতীয়টো জনস্ৰোতৰ নাম কি সেইটো আহিব এইবিলাক লং কুৱেশ্যন আহে দেই যে তোমালোকে জনস্ৰোতকেইটাৰ বিষয়ে চমুকৈ লিখা তেতিয়ালৈকে প্ৰথম কোন কোন আছিল তেওঁলোক ক'ৰ পৰা আহিছিলে দ্বিতীয়তে কোন আহিছিলে তৃতীয়তে কোন আহিছিলে সেইটো আহিব পাৰে তাৰপিছতে আৰু এই যে যিবিলাক বড়ো মিচিং ৰাভা তিৱা এইবিলাক কোন জনগোষ্ঠীৰ লোক হয় বা তেওঁলোক কোন গোষ্ঠীৰ লোক সেইটো আহিব পাৰে আহি থাকে তেওঁলোক ক'ত বসবাস কৰে সেইটো আহি থাকে তাৰপিছতে তোমালোকে চাবা যে অসমৰ যিমান এই জনগোষ্ঠীবোৰ আছে জনজাতিবিলাক আছে এই জনজাতিবিলাকৰ ভিতৰত আটাইতকৈ পৃথিৱীৰ বৃহত্তম জনজাতি সৰ্ববৃহৎ জনজাতিটো কি সেইটো আহিব পাৰে তাৰপিছত দ্বিতীয় বৃহৎ জনজাতিটো কি সেইটো আহিব পাৰে তৃতীয় বৃহৎ জনজাতিটো কি সেইটো আহিব পাৰে এনেকৈ জনজাতিবিলাকৰ বিষয়েও আহিব পাৰে তোমালোকে চাবা ধুনীয়াকৈ তোমালোকৰ এই কিতাপখনত এই যিটো পেৰাগ্ৰাফ দিয়া আছে এই পেৰাগ্ৰাফটোৰ পৰা বহুত কুৱেশ্যন থাকে জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰতা পেৰাগ্ৰাফটোৰ পৰা বহুত কুৱেশ্যন থাকে তোমালোকে চাবা ৰেংমা জনজাতীয় লোকসকল কোনখন ঠাইত বেছিকৈ দেখিবলৈ পোৱা যায় জেমি নগা ক'ত দেখিবলৈ পোৱা যায় তাৰপিছত ডিমা হাছাও জিলাত দেখিবলৈ পোৱা যায় সেইবিলাক আহে তাৰপিছতে মংগোলীয় গোষ্ঠীৰ লোকসকল অহাৰ পিছত অসমলৈ অহা অন্য এটা জনগোষ্ঠী কি এইটো হৈছে সিন্ধু আৰ্যমূলক ভাষা কোৱা লোক ইণ্ডো আৰিয়ান লোকসকল সেইটো আহিব পাৰে তাৰপিছত তেওঁলোকৰ মূলতে তেওঁলোক কোন জনগোষ্ঠীৰ হয় সেইটো আহিব পাৰে এনেকৈ তোমালোকে চাবা আৰু তাৰপিছতে ইছলাম ধৰ্মাৱলম্বী লোকসকল যে আহিছিলে আমাৰ অসমলৈ গতিকে সেই ধৰ্মাৱলম্বী লোকসকলক কোনে নেতৃত্ব দিছিলে পোনপ্ৰথমে অসমত প্ৰৱেশ কৰিবৰ কাৰণে ইয়াতে দিয়া আছে কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত তেওঁলোকে পোনপ্ৰথম অসমলৈ আহিছিলে সেই কুৱেশ্যনটো আহি থাকে তাৰপিছতে আহোমসকল আহিলে আহোমসকল কোন জনগোষ্ঠীৰ লোক সেইটো আহে যে আহোমসকলক যেতিয়া অসমলৈ আহিছিলে তেওঁলোক কাৰ নেতৃত্বত আহিছিলে তেওঁলোকে চীন দেশৰ পৰা ম্যানমাৰত সোমাইছিলে আৰু 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত তেওঁলোকে আহিছিলে গতিকে সেইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তাৰপিছত কোচ ৰাজবংশীৰ লোকসকল তেওঁলোকৰ কোচ ৰাজবংশী লোকসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে বিশ্বসিংহ আছিলে তাৰপিছতে তাৰ পৰাই ৰজা নৰনাৰায়ণে কাৰ নেতৃত্বত গোসাঁই কমল আলি গঠন কৰিছিলে ক'ৰ পৰা ক'লে সেইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যে ৰজা নৰনাৰায়ণৰ ভাতৃ গোসাঁই কমলৰ নেতৃত্বত কোচবিহাৰৰ পৰা লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰলৈ গোসাঁই কমল আলিটো নিৰ্মাণ কৰিছিলে এই গোসাঁই কমল আলিটো কোনে নিৰ্মাণ কৰিছিলে কাৰ নেতৃত্বত ক'ৰ পৰা ক'লৈ সেইটো কুৱেশ্যনো খুব আহি থাকে তোমালোকে চাবা আৰু সেই কুৱেশ্যনটোৰ ওপৰতো তাৰপিছতে আহিব পাৰে যে মুণ্ডাৰী ভাষা কোৱা লোকসকল কোনটো জনগোষ্ঠীৰ যিবিলাক হৈছে চাহ জনগোষ্ঠীৰ লোকসকল মুণ্ডাৰী ভাষা কোৱা লোক আৰু এইবিলাক অষ্ট্ৰিক জনগোষ্ঠীৰ লোক হয় তেওঁলোকক বৰ্তমান তেওঁলোকে উজনি আৰু নামনি মধ্য অসমত অৱস্থিত সেইটো আহিব পাৰে তাৰপিছতে আৰু কি বিভিন্ন ধৰণৰ কুৱেশ্যন আহে বাৰু তোমালোকে খুব ধুনীয়াকৈ চেপ্টাৰটো যদি পঢ়া তেতিয়াহ'লে ইয়াৰ ভিতৰৰ পৰা যি ধৰণৰ MCQ নিদিয়কে তোমালোকে সকলোৱে কৰিব পাৰিবা আৰু আমাৰ অসমখন হৈছে এখন ইউনিটি এণ্ড ডাইভাৰ্চিটি মানে ডাইভাৰ্চিটিৰ মাজত মিলনভূমি হৈছে আমাৰ অসমখন ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰে হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ জৈন শিখ সেইবিলাক ধৰণৰ ধৰ্মাৱলম্বী লোকে বসবাস কৰে সেইখিনিও তোমালোকে চাবা আৰু
অসমীয়া ভাষা আৰু বঙালী ভাষা অনুসূচীভুক্ত অসমৰ দুটা প্ৰধান ভাষা এটো আহিব পাৰে যে অসমত কি ভাষা কোৱাৰ লোক আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথিত ভাষা কি বৰাক উপত্যকাৰ কথিত ভাষা কি হেতু আহে পৰীক্ষাত দেখিছো মই আহা যে কোৱেশ্চনবোৰ আহি থাকে ঠিক তেনেকৈ পৰিবহনৰ ওপৰত আহিব যে অসমৰ পৰিবহন ব্যৱস্থাৰ বিষয়ে লিখিবলৈ আহিব পাৰে আৰু অসম উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ স্বৰূপ দুৱাৰমুখ বুলি কোৱা হয় হেতু আহিব পাৰে পথ পৰিবহন আছে আটাইতকৈ পুৰণি পৰিবহন ব্যৱস্থা হেতু আহিব যে পথ পৰিবহনৰ সুবিধাবোৰ কি পথ পৰিবহন ব্যৱস্থাই কি ভাবে আমাক সহায় কৰে তাৰ পিছতে পথ পৰিবহনৰ অসুবিধাও আছে কিন্তু দেই গতিকে হেকিটাও চাবা আৰু আমাৰ অসমৰ অন্তৰ্গত এই ঘাইপথ বিলাকৰ নাম আহিব অসমৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথবোৰ 2015 আৰু 16 চনৰ তোমালোকে চাবা যে কোনটো ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক কেনেকৈ মানে সংযোগ কৰিছে পশ্চিম বংগৰ সীমান্ত গৌৰীপুৰ উত্তৰ শালমৰা বিজনী নলবাৰী চাৰিয়ালি আমিনগাঁও এটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথটো সলনি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ 31 নংলৈ ঠিক তেনেকৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথে কোৰ পৰা কলি গৈছে 52 নং ৰাষ্ট্ৰীয় ঘাইপথটো কোৰ পৰা কলি গৈছে তাৰ পিছতে 315 নং এটো নতুন একিটা নতুন কিটাৰ বিষয় আহিব পাৰে কোৰ পৰা কলি গৈছে এই চাৰ্টখন এই ঘৰটো তোমালোকে চাবা অসমৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথসমূহ এই ঘৰটো তোমালোকে চাবা ইয়াৰ পৰা কোৱেশ্চন আহি থাকিব আহে দেখিছো মই কোৱেশ্চন আহা একাৰণে কৈছো আৰু অসমত পৰিবহন ব্যৱস্থাৰ ভিতৰত 7টা পথ আছে কি পথ আছে হেতু আহিব পাৰে পকী পথ পকী নোহোৱা পথ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক পথ জিলাৰ প্ৰধান পথ গাঁৱলীয়া পথ নগৰ পথ এই পথকিটা কিমান কিলোমিটাৰ কিমান দৈৰ্ঘ্যৰ হেতু আহিব পাৰে ৰেলৱে আহিব পাৰে ৰেলৱে পৰিবহন ব্যৱস্থাটো কি বস্তুৰ বাবে আমাৰ সুবিধা গধুৰ বস্তু কঢ়িয়াবৰ বাবে ৰেল সুবিধা হয় দূৰলৈ যাবলৈ ৰেলৱে লাইন সুবিধা হয় আৰু আমাৰ ৰেল পৰিবহন ব্যৱস্থাৰ ভিতৰত আমাৰ অসমত যেটো মণ্ডল আছে বা যেটো কাৰ্যালয় আছে এটো ক'ত অৱস্থিত হেতু আহিব উত্তৰ পূব সীমান্ত ৰেলপথৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত তাৰ পিছতে এই ৰেলৱে লাইন বিলাকৰ আকৌ বিভিন্ন ধৰণৰ ভাগ আছে নহয় ব্ৰড গজ মিটাৰ গজ হয়নে হেবিলাকো চাবা ইয়াতে দিয়া আছে তোমালোকৰ কিতাপত হেইটাৰ বিষয় এইটা চাবা তাৰপিছত জল পৰিবহন ব্যৱস্থাৰ বিষয়ে চাবা যেহেতু আটাইতকৈ সস্তীয়া পথটোৱে হৈছে জল পৰিবহন ব্যৱস্থা আৰু ইয়াত আহিবলগীয়া এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে যে আমাৰ যেটো পথ আছে জলপথ সেই জলপথটো চোৱাচোন দিয়া আছে যে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ 891 কিলোমিটাৰ নব্য জলপথ বৰাকৰ আকৌ 121 কিলোমিটাৰ নব্য জলপথ আছে এই জলপথ কিটাক দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে হেতু আহিব পাৰে যে ভাৰতৰ অসমৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা পথটো কোনটো ই কিমান কিলোমিটাৰ দৈৰ্ঘ্যৰ হেতু আহিব পাৰে এখিনি তোমালোকে ধুনীয়াকৈ পঢ়ি যাবা ইয়াৰ পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন আহি থাকে তাৰ পিছতে কিমানটা মণ্ডল আছে কিমান ফেৰী আছে হেতু আহিব পাৰে জল পৰিবহন ব্যৱস্থাৰ সুবিধা কি অসুবিধা হেতু চাবা বিমান পৰিবহনৰ ক্ষেত্ৰতো বিমান পৰিবহনত আমাৰ ইন্টাৰনেশ্যনেল এটা বিমানবন্দৰ আছে আমাৰ অসমত হেতু হৈছে গুৱাহাটী বিমানবন্দৰ যাক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ বুলি কোৱা হয় তাৰ পিছতে এই বিমানবন্দৰটোৰ মানে আমাৰ আৰু বিভিন্ন ধৰণৰ জিলা অনুসৰি কি আছে যেনে তোমাৰ যোৰহাটত থকা বিমানবন্দৰটোৰ নাম কি তাৰছত তেজপুৰত থকা বিমানবন্দৰটোৰ নাম কি ধুবুৰীত থকা বিমানবন্দৰটোৰ নাম কি সেই ধৰণৰ কেতিয়াবা কোৱেশ্চন সোধা দেখিবলৈ পোৱা যায় কেতিয়াবা ঘপকে আহে কিন্তু নাহিবও পাৰে হয়তো চাই যোৱাটো ভাল আৰু তোমালোকে চাই যাবা নেক্সট পৰিবহন ব্যৱস্থাৰ সমস্যাসমূহ আমাৰ অসমখন পৰিবহন ব্যৱস্থাত বিভিন্ন সুবিধা আছে যদিও অসমৰ পৰিবহন ব্যৱস্থাটো কিন্তু বহুত ক্ষেত্ৰতে পিছপৰা ইয়াৰ কাৰণটো কি মানে তাৰ প্ৰধান কাৰণবিলাকৰ বিষয়ে দিয়া আছে ইয়াতে যে আমাৰ অসমখনত বহুত বেছি পাহাৰ মালভূমি এবিলাক আছে গতিকে তাৰ কাৰণে অসমৰ ৰাস্তাঘাট বনাবলৈ অসুবিধা হয় তাৰ পিছতে ৰাস্তাঘাট বাৰিষা হয় খুব বানপানী হয় তাৰ কাৰণে ৰাস্তাঘাটবোৰ ভাগি যায় গতিকে এইবিলাকেও উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত অসমত বাধা দিয়ে গতিকে সেই কাৰণে অসম উন্নত উদ্যোগিক ক্ষেত্ৰত কিছু পৰিমাণে অনুন্নত হয় হেবিলাক আৰু ইয়াতে বিভিন্ন ধৰণৰ কাৰণ দিয়া আছে এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে অসমৰ পৰিবহন ব্যৱস্থাটো এতিয়ালৈকে উন্নত হোৱা নাই আৰু ইয়াৰ উন্নত নোহোৱাৰ কাৰণটো কি হেতু আহিব পাৰে তোমালোকে চাবা এই পইণ্ট কিটা ইয়াত ধুনীয়াকৈ দিয়া আছে তাৰ পিছতে অসমৰ সম্পদ বিলাকৰ বিষয়ে আহিব পাৰে অসমত কি সম্পদ পোৱা যায় প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ মানৱ সম্পদ এবিলাক পোৱা যায় নবীকৰণযোগ্য সম্পদ তোমালোকৰ প্ৰথম চেপ্টাৰটো যেহেতু নবীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদৰ ওপৰত দিয়াই আছে একেই অসমৰ বুলি আৰু বেলেগ নাই একেই বস্তুৱে গুটেখিনি
সম্পদ গোটেইখিনি একেই হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ ৰিসোৰ্স এইবিলাক পঢ়িবা তোমালোকে প্ৰাকৃতিক সম্পদ অসমে কেনেকৈ অসম প্ৰাকৃতিক সম্পদৰ চহকী নহয় জানো এইবিলাকো চাবা ঠিক ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে হেতু হৈছে কি অসমত কি মৃত্তিকা পোৱা যায় অসমত চাৰি ধৰণৰ মৃত্তিকা পোৱা যায় নাম্বাৰ 1 নদী সমভূমিৰ পলসুৱা মৃত্তিকা গিৰিপদী মৃত্তিকা পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্সবোৰ চাবা যে পলসুৱা মৃত্তিকা কেনেকুৱা ধৰণৰ হয় ইয়াৰ কালাৰ কেনেকুৱা ইয়াতে খেতি কৰিবলৈ ভাল নে বেয়া ঠিক তেনেকৈ গিৰিপদী মৃত্তিকা ক'ত পোৱা যায় ইয়াৰ কালাৰ কি হেতু চাবা পাহাৰীয়া মৃত্তিকাত খেতি কৰা ভাল নে কংকৰ মৃত্তিকাত খেতি কৰিব পাৰি নে তেনেকুৱা ধৰণৰ বস্তুবোৰ চাই যাবা সকলো কোনটো মাটি কি খেতিৰ বাবে প্ৰয়োজনীয় হেতু চাবা আৰু অসমত যেহেতু বহুত বেছি অৰণ্য পোৱা যায় গতিকে ইয়াতে অৰণ্যবিলাকৰ ভাগ আছে ইয়াত দিয়া আছে চোৱা ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য নদী কাষৰীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য ক্ৰান্তীয় শুল্ক পৰ্ণপাতী অৰণ্য এইবিলাকো আছে গতিকে এইবিলাক চাবা এতিয়া পৰ্ণপাতী বুলি কলে আৰু চিৰসেউজীয়া বুলি কলে চিৰসেউজীয়া হৈছে এভাৰগ্ৰীন ফৰেষ্ট আৰু পৰ্ণপাতী হৈছে ডেচিডিয়াছ ফৰেষ্ট ইয়াৰ দুটা পাৰ্থক্য এটাই যে চিৰসেউজীয়া গছবিলাক সদায় কি হৈ থাকে ইয়াৰ পাত সদায় সেউজীয়া হৈ থাকে ইয়াৰ পাতবোৰ কেতিয়াও সৰি নাযায় কিন্তু পৰ্ণপাতী উদ্ভিদ আমাৰ অসমত বেছিকৈ দেখিবলৈ পোৱা যায় কাৰণ আমি দেখিছো আমাৰ গছবিলাকত যিবিলাক পৰ্ণপাতী উদ্ভিদ আছে সেই পৰ্ণপাতী উদ্ভিদবিলাকৰ কি হয় পাতবোৰ সৰি যায় এবাৰ বছৰ এবাৰ হয়তো পাত সৰে গতিকে এইবিলাক এক্সাম্পলবোৰ দিয়া আছে তোমালোকে পঢ়িবা অসমৰ ক'ত অসমৰ মুঠতে কিমান কিলোমিটাৰ বনাঞ্চল আছে হেতুৰ ওপৰতো কোৱেশ্চন আহে এমসিকিউ আৰু এইবিলাক সব কিমানখন ৰিজাৰ্ভ ফৰেষ্ট আছে কিমানখন নেশনেল পাৰ্ক আছে আৰু কিমানখন ওয়াইল্ড লাইফ সেঞ্চুৰী আছে হেতু আহিব পাৰে তাৰ পিছতে কাক পনিয়া খুন বুলি কোৱা হয় অসমৰ তেলৰ সন্ধান পোৱা ঠাইখনৰ নাম লিখা অসমত পোনপ্ৰথম ডিগবৈত তেলৰ সন্ধান পোৱা গৈছিল আৰু ভাৰতৰ ভিতৰত ডিগবৈ তেল ক্ষেত্ৰ আটাইতকৈ পুৰণি হেতু এটা ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক তেনেকৈ কোন জিলাত আৰু কয়লা ক'ত পোৱা যায় ধৰ এমসিকিউ বেস কোৱেশ্চন তেনেকৈ অপচন কেইটা দিলে তাৰ পৰা কয়লা পোৱা ঠাইখন তোমালোকে উলিয়াব লাগিব সুনশিল তেনেকুৱা সুনশিল ক'ত পোৱা যায় কাৰ্বি আংলং জিলাৰ কলিয়াজান মাইজা জিলা অঞ্চলত ধিলাই পৰ্বতত শিলভেটা অঞ্চলত এইবিলাক এনেকৈ দিয়া থাকিব অপচন তোমালোকে তাৰ পৰা উলিয়াব লাগিব গতিকে এইবিলাক এমসিকিউ বেস কোৱেশ্চন খুব আহে ইয়াৰ পৰা ঠিক তেনেকৈ আৰু ইয়াতে চাইনা মাটি চাইনা ক্লে ক'ত পোৱা যায় কাৰ্বি আংলং জিলাৰ শিলভেটা চিলনীজান এইবিলাকত পোৱা যায় ঠিক অসমত বহুত জলসম্পদও আছে জলসম্পদ সাৰফেস ওয়াটাৰ ৰিসোৰ্স আৰু ভূতল জলসম্পদ আন্ডাৰগ্ৰাউণ্ড ওয়াটাৰ ৰিসোৰ্স এইবিলাকো পোৱা যায় অসমত ঠিক তেনেকৈ মানৱ সম্পদ অসমত যিবিলাক জনসংখ্যা আছে সেই জনসংখ্যা দ্ৰুতগতিৰে বৃদ্ধি হৈ গৈ আছে গতিকে এই জনসংখ্যা নিয়ন্ত্ৰণ নকৰিলে আমি মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব মানুহবিলাকক তেতিয়াহে আমাৰ ৰাজ্যখনৰ বিভিন্ন সমস্যা সমাধান হ'ব তাৰ কাৰণে আমি কি কৰিব লাগিব শিক্ষাৰ হাৰ বহাব লাগিব এটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত মই কোনোবা এখন জিলাৰ টেষ্ট পেপাৰত অহা দেখিবলৈ পাইছিলো গতিকে এটো ওপৰতো কোৱেশ্চন আহি থাকে তোমালোকে চাবা আমি আমাৰ যুৱন প্ৰজন্মক কি কৰিব লাগিব 15 বছৰৰ পৰা 34 বছৰ বয়সৰ যুৱচামক আমি কি কৰিব লাগিব প্ৰতিনিধিত্ব দিব লাগিব তেওঁলোকে শিক্ষা দীক্ষা বুদ্ধিবৃত্তি কাৰিকৰী দিশৰ পৰা তেওঁলোকক উপযুক্ত কৰি তুলিব লাগিব আৰু যিসকল আমাৰ দুৰ্বল শ্ৰেণীৰ লোক আছে বা যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে বা যিবিলাক অক্ষম দৈহিকভাৱে অক্ষম লোক বা মহিলাসকল আছে তেওঁলোকক আমি মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হলে আমি তেওঁলোকক বিভিন্ন ধৰণৰ ইহঁতৰ অভাৱবোৰ আমি নাইকিয়া কৰিব লাগিব শিক্ষা দিব লাগিব কাৰিকৰী দিশত আগুৱাই লৈ যাব লাগিব তেতিয়াহে আমি আমাৰ এই বৃহৎ জনসংখ্যাক বুজা হ'বলৈ নিদি সম্পদ হিচাপে গঢ়ি তুলিব পাৰিম আৰু তেনেকৈ আমাৰ অসমখন আগুৱাই যাব পাৰিব গতিকে এইটো কোৱেশ্চন আহা দেখা গৈছিলে তোমালোকে চাবা পৰীক্ষাত তাৰ পিছতে চাবা এইখিনি পঢ়িলে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা ঠিক প্ৰাকৃতিক সম্পদৰ সংকট আমাৰ প্ৰাকৃতিক সম্পদসমূহ প্ৰকৃতিৰ মুক্তদান ফ্ৰী গিফট অফ নেচাৰ বুলি কয় কিন্তু মানুহে তাকে জধে-মধে নাইকিয়া কৰি পেলাইছে কাটি-কুটি সম্পদ প্ৰদূষিত আৰু নষ্ট হৈছে সম্পদৰ নাটনি হৈছে আৰু তাৰ কাৰণে আমাৰ কি হৈছে পৰিৱেশটো ধ্বংস হৈ গৈছে জৈৱ বৈচিত্ৰ্য নোহোৱা হৈ গৈছে সেইবিলাকো নেক্সট ইয়াৰ পৰা আহিবলগীয়া অন্য এটা কোৱেশ্চন হৈছে কৃষি অসমৰ অৰ্থনীতি বুলি ক'লে আমাৰ প্ৰধান আমি কৃষি প্ৰধান দেশ নহয় জানো গতিকে আমাৰ ইয়াতে কিমান শতাংশ লোক কৃষিৰ লগত জড়িত হৈ আছে অসমৰ মাটিত কিমান শতাংশ মাটিত খেতি কৰা হয় হেতু আহিব পাৰে আৰু ইয়াতে ধান খেতি কৰিবৰ বাবে কেনেকুৱা ধৰণৰ পৰিৱেশ লাগে অসমত বৰষুণৰ উত্তাপৰ পৰিমাণ মাটিৰ পৰিমাণ এইবিলাক সকলো তেতিয়া একেই নহয় গতিকে কেনেকুৱা ধৰণৰ মানে হেৰি লাগে যে মাটিত ধান খেতি ভাল হয় হেতু চাবা অসমত মুঠ 6টা কৃষি জলবায়ুবীয় অঞ্চলত ভাগ কৰিব পাৰি অসমক এইকিটা ভাগকিটা দিয়া আছে তাৰ পিছতে এইখিনি গুটেখিনি পঢ়িবা ধুনীয়াকে তাৰ পিছত এটো চাবা যে অসমত 3টা ধৰণৰ ধানৰ খেতি কৰা হয় আহু ধান
শালি ধান আৰু বড়ো ধান অসমৰ মুঠ ধান খেতি কৰা কিমান শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয় হেতু আহে ধানৰ উপৰিও আৰু কি কি খেতি কৰে অসমত হেতু আহে ইয়াতে দিয়া আছে এখন চাৰ্টত যে ধান ঘেঁহু মাহজাতীয় শস্য মৰাপাট কুঁহিয়াৰ ফলমূল এইবিলাক বিভিন্ন ধৰণৰ খেতি আমাৰ অসমত কৰে আৰু কি কি খেতি কৰে ইয়াতে দিয়া আছে তোমালোকে পঢ়িলে গম পাবা আৰু এটা খুব কোৱেশ্চন আহি থাকে এটো হৈছে অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও মানে পাহাৰীয়া জিলাবিলাকত কি পদ্ধতি ব্যৱহাৰ কৰি খেতি কৰা হয় হেতু কোৱেশ্চন আহি থাকে এটো হৈছে কি ঝুম খেতি ঝুম পদ্ধতি ব্যৱহাৰ কৰি খেতি কৰে আৰু আমি সকলোৱে জানো যে আমাৰ ঝুম খেতিটো পৰিৱেশসন্মত নহয় গতিকে ঝুম খেতিৰ পৰিৱৰ্তে পৰিৱেশসন্মত কৰি তুলিবলৈ ব্যৱহাৰ কৰা অন্য এটা জনপ্ৰিয় পদ্ধতি কি বাৰু হেতু আহিব পাৰে অন্য এটা জনপ্ৰিয় পদ্ধতি হৈছে কি বেদিকা কৃষি হেতু আহি থাকে দেই পৰীক্ষাত তোমালোকে চাবা তছত আমাৰ অসমত উদ্যোগ ইমান নাই যদিও তথাপি অলপমান কিছুমান উদ্যোগ দেখিবলৈ পোৱা যায় এটো হৈছে ক্ষুদ্ৰ খণ্ডৰ উদ্যোগ স্মল স্কেল ইণ্ডাষ্ট্ৰি দেখিবলৈ পোৱা যায় এটো আহি থাকে যে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ নীতি কিমান চনত ঘোষণা কৰা হৈছিল হেতুৰ ওপৰত কোৱেশ্চন আহি থাকে ইয়াতে কিমানখন বাণিজ্যিক পাম আছে কিমানখন ঔদ্যোগিক পাম আছে হেতু আহি থাকে এবিলাক চাবা তোমালোকে আৰু এই যে ঘৰটো দেখিছানে এটো খুব ইম্পৰ্টেন্ট হয় কাৰণে মই আহিছো সম্পত্তি অসমত স্থাপন কৰা ঔদ্যোগিক পাৰ্ক আৰু ঔদ্যোগিক বিকাশ কেন্দ্ৰ এগিলা আনকি তোমালোকৰ মেপত বহাবলৈ আহে গতিকে তোমালোকক যদি দিয়ে যে সফটওয়্যাৰ প্ৰযুক্তি পাৰ্ক বহুৱা গতিকে তোমালোকে তেতিয়া জানিব লাগিব এই সফটওয়্যাৰ প্ৰযুক্তি পাৰ্কখন কোনখন জিলাত অৱস্থিত ক'ত অৱস্থিত কামৰূপ জিলাত ঠিক তেনেকৈ এইবিলাক মিলাবলৈ আহে অপচন এনেকৈ মিলাবলৈ আহে কোনটো কাৰ লগত মিলোৱা এনেকৈ আহে গতিকে এই যেটো চাৰ্ট যিখন চাৰ্ট দিয়া আছে ঔদ্যোগিক পাৰ্ক আৰু ঔদ্যোগিক বিকাশ কেন্দ্ৰসমূহ কোন কোন জিলাত আছে এই চাৰ্টখন তোমালোকে পঢ়িবা 19খন 19টা দিয়া আছে চাহ উদ্যোগ পাৰ্ক এনেকৈ যদি দিয়ে তে তোমালোকে মেপখনত বহাবলৈও চাব লাগিব আৰু তোমালোকে মিলাবলৈও যদি আহে তেতিয়াও তোমালোকে জানিব লাগিব ধুনিয়াকে দিয়া আছে এখিনি তোমালোকে পঢ়ি লবা আৰু অসমত কেকত কেনেকুৱা ধৰণৰ উদ্যোগ পোৱা যায় কেনেকুৱা ধৰণৰ বস্তু অসমৰ উদ্যোগ বিলাকত প্ৰডিউস কৰা হয় সেইখিনিও দিয়া আছে ঠিক তেনেকৈ আৰু এটা দিয়া আছে যে আমাৰ অসমত কি পোৱা যায় ৰেশম উদ্যোগ আছে হয়নে আৰু ৰেশম উদ্যোগ তিনি প্ৰকাৰৰ ৰেশম উৎপাদন হয় এৰি মুগা আৰু নুনি পাট হেতু চাবা সোণালী সূতা বুলি কাক কয় পৃথিৱীৰ বিখ্যাত সোণালী সূতা মুগা সূতা কোৱা হয় এইবিলাক চাবা ৰবৰ খেতিও আমাৰ অসমত দেখিবলৈ পোৱা যায় কোট দেখিবলৈ পোৱা যায় চাহ উৎপাদন আমাৰ অসমতে বিভিন্ন ধৰণৰ চাহ প্ৰডাকশন হয় টি প্ৰডাকশন হয় অসম বিখ্যাত তাৰ বাবে নহয় জানো গতিকে এটো আহিব পাৰে যে বিশ্বনাথ জিলাৰ মুনাবাৰী চাহ বাগিচা এছিয়াৰ বৃহত্তম চাহ বাগিচা দেই এখন পিকচাৰখনৰ তলত লিখা কথাখিনি চাবা তোমালোকে অসমৰ কিমান হেক্টৰ মাটি চাহ খেতি কৰা হয় সেইবোৰ আহে সেইবিলাক এমসিকিউ বেস কোৱেশ্চন আজিকালি যিকোনো ধৰণৰ কোৱেশ্চনে দি দিব পাৰে তোমালোকে চাই যাবা ঠিক মীন উদ্যোগৰ বিষয়ে আহিব মীন মানে হৈছে মৎস্য উৎপাদন কত মৎস্য উৎপাদন হয় অসমত কেনেকৈ এতিয়া মৎস্য উৎপাদনৰ ক্ষেত্ৰত বৰপেটা জিলাই সৰ্বাধিক সংখ্যক মাছৰ পোনা উৎপাদন কৰে আৰু তৃতীয় স্থানত কোন আছে কৰিমগঞ্জ আৰু নগাঁও জিলা হেতু চাবা নগাঁও জিলা মৎস্য উৎপাদনৰ লগত নগাঁও জিলা প্ৰথম কাছা আৰু ধুবুৰী জিলা দ্বিতীয় আৰু তৃতীয় স্থানত আছে এইবিলাক ধৰণৰ মানে এইবিলাক প্ৰত্যেকটো সেন্টেন্সে বহুত বেছি ইম্পৰ্টেন্ট খুব ধুনিয়াকৈ পঢ়ি যাবা তোমালোকে নেক্সট তেলৰ উদ্যোগ তৈল উদ্যোগ ক্ষেত্ৰত আমাৰ অসম চহকী অসমৰ তৈল উৎপাদনৰ প্ৰথম খনন কাৰ্য আৰম্ভ হৈছিল 1889 চনৰ ডিগবৈত গতিকে ডিগবৈ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰ এখিনি চাবা অসমত কিমানটা তেল শোধনাগাৰ আছে এটো আহিব অসমত 4টা তেল শোধনাগাৰ ডিগবৈ গুৱাহাটী বঙাইগাঁও আৰু নুমলীগড় আৰু আটাইতকৈ পুৰণি হৈছে ডিগবৈ এটো খুব ইম্পৰ্টেন্ট দেই যে অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা অসমৰ অৰ্থনৈতিক উন্নয়নত বিভিন্ন ধৰণৰ সমস্যা আছে এই সমস্যাবোৰৰ কাৰণ কি এই কাৰণকেইটা ইয়াত দিয়া আছে তোমালোকে পইণ্ট বিলাক ধুনিয়াকৈ পঢ়িলে বুজি পাবা ঠিক তেনেকৈ আহিব পাৰে যে দুবিধ অৰ্থকাৰী শস্যৰ উদাহৰণ দিয়া বা কেইটামান শস্যৰ নাম দিয়া থাকিব তোমালোকে তাৰ পৰা উলিয়াব লাগিব যে অৰ্থকাৰী শস্য কি অৰ্থকাৰী শস্য যাক ইংলিছত কেশ ক্ৰপ বুলি কয় মানে ইয়াৰ পৰা আমি কি কৰিব পাৰো টকা পইচা ইনকাম কৰিব পাৰো এইবিলাক আমি ঘৰুৱাভাৱে প্ৰডাকশন নকৰো ঘৰত খাবলৈ প্ৰডাকশন নকৰো আমি এইবিলাক কিহৰ কাৰণে প্ৰডাকশন কৰো ব্যৱসায় ভিত্তিক প্ৰডাকশন কৰো তাৰ কাৰণে ইয়াক কেশ ক্ৰপ বুলি কয় যেনে চাহপাত আমি ঘৰত খাবলৈ উৎপাদন কৰো নেকি নকৰো আমি কি কৰো ব্যৱসায় কৰিবলৈ উৎপাদন কৰো ঠিক তেনেকৈ মৰাপাট ধপাত এইবিলাক হৈছে কেশ ক্ৰপ অৰ্থাৎ অৰ্থকাৰী শস্য তাৰপিছত এটো আহিব পাৰে যে আমাৰ অসমখন কৃষি খণ্ডৰ দৰে উদ্যোগ খণ্ডৰো
খণ্ডটো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ অসমত আছে কিন্তু এতিয়াও উদ্যোগ ক্ষেত্ৰ বেছিকৈ আগবাঢ়িব পৰা নাই ইয়াৰ কাৰণ কি এটা কেইটামান কাৰণ দিয়া আছে এই কাৰণকেইটা চাবা যে আমাৰ অসমৰ উদ্যোগিক ক্ষেত্ৰ এতিয়াও আগবাঢ়িব নোৱাৰাৰ প্ৰধান কাৰণ হৈছে মূলধনৰ অভাৱ উন্নত পৰিবহণ ব্যৱস্থাৰ অভাৱ এই ধৰণৰ পইণ্টবোৰ দিয়া আছে তোমালোকে চাবা তাৰ পিছতে অসমত কি শিল্প পোৱা যায় আৰু অসমৰ এই যেটো ৰেশম শিল্প হেতু ক'ত আছে শুৱালকুছিত আছে হেতু আহিব পাৰে তাৰপিছতে অসমৰ মানুহৰ প্ৰধানকৈ কি বৃত্তিৰ লগত জড়িত প্ৰাথমিক বৃত্তিৰ লগত জড়িত তাৰ বাহিৰেও কিছু সংখ্যক লোক দ্বিতীয়ক আৰু চতুৰ্থক বৃত্তিৰ লগত জড়িত আছে তোমালোকে এই চেপ্টাৰটোৰ মূল কথাখিনি যেখিনি আছে সেইখিনি চাবা আৰু লগতে কিতাপৰ তলত থকা যেখিনি অনুশীলনীৰ কোৱেশ্চন সেইখিনিও তোমালোকে সুন্দৰকৈ চাই যাবা মুঠতে এটাই কম যে তোমালোকে চেপ্টাৰৰ গোটেইবোৰ চেপ্টাৰ তোমালোকে খুব খৰচি মাৰি যদি পঢ়া তেতিয়া হলে ইয়াতে সকলো প্ৰশ্নই কমন পৰিব আৰু সহজ যেন লাগিব আই হোপ তোমালোকে আজিৰ ভিডিওটো চাই পেলাই নিশ্চয় ভাল পালা বুজি পালা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰ সম্ভাৱনা থাকে গতিকে ভিডিওটো চাবা স্কিপ নকৰিবা আৰু এটা কথা কওঁ যে ভিডিওটোৰ পৰা যেহেতু কমন কোৱেশ্চন আহিবই গতিকে তোমালোকে মোক আহি কমেন্টত জনাবলৈ নেপাহৰিবা থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই